ৰেকৰ্ডিং আৰম্ভ হৈ গ'ল। ডেইজি বাইদেউ আপুনি আৰম্ভ কৰিব পাৰে। নমস্কাৰ। মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ মাননীয় সভাপতি শ্ৰীযুতা সুৰেয়া জাহান বাইদেউ ডাঙৰীয়ানী, শাখাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দেৱব্ৰত চক্ৰৱৰ্তী প্ৰমুখ্যে, আদৰৰ বিষয়ববীয়াসকল আৰু আমাৰ আজীৱন সদস্যবৃন্দ, লগতে আমাৰ আজিৰ মঞ্চৰ আসন শুৱনি কৰিবলৈ আমাৰ মাজলৈ আমন্ত্ৰণ কৰি অনা বিশিষ্ট আবৃত্তিকাৰ আবৃত্তিৰত্ন শ্ৰীযুতা ৰিজুমণি শইকীয়া তামুলী ডাঙৰীয়ানী আৰু আজিৰ অনুষ্ঠানত উপস্থিত থকা বিভিন্ন প্ৰান্তৰৰ কবিপ্ৰাণ দৰ্শক শ্ৰোতাবন্ধুসকল, আপোনালোক সকলোলৈকে মই ডেইজি বৰগোহাঁই প্ৰথমে মোৰ আন্তৰিক শুভেচ্ছা আৰু শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। শ্ৰোতাবন্ধুসকল, গ্ৰীষ্মৰ প্ৰচণ্ড উত্তাপ আৰু বৰ্ষাৰ ভিজা ভিজা সেমেকা দিনবোৰক বিদায় দি শুকুলা কহুৱাৰ লয়লাস নাচোন আৰু শেৱালিৰ সুবাসেৰে সংগোপনে প্ৰৱেশ কৰিছেহি আহিন। আৰু আহিনৰ আচলত ধৰি ভুমুকি মাৰিছেহি ঋতুৰাণী শৰতেও। আহিন আৰু শৰৎ মানেই যেন সৰকাল আকাশত তুলাৰ দৰে উৰি ফুৰা কোমল এজাক ডাৱৰৰ সমদল, আমোল মূল শেৱালিৰ মিঠা সুবাস। এই সকলোতেই যেন এতিয়া বিৰাজ কৰিছে কবিতা কবিতা লগা এক মায়াময় পৰিৱেশ। সেয়ে আহিন আৰু শৰতক লৈ যুগে যুগে কবি গীতিকাৰ সকলে কিমানেই যে কবিতা লিখা নাই, কিমানেই যে সুৰ নিগৰুৱা নাই, ঠিক যিদৰে আমাৰ কবি গীতিকাৰ নৱকান্ত বৰুৱাই লিখিছিল, বীৰেন্দ্ৰনাথ দত্তই তেখেতৰ দৌৰদী কণ্ঠৰে গোৱা সেই বিখ্যাত গীতটি, আহিন কোনে আনে, আহিন কোনে আনে, নিয়ৰে জনালে শেৱালিয়ে আৰু শেৱালিয়ে কোলে নিয়ৰে আনে, দুবৰিয়ে কোলে কোমল হাঁহিৰে, দুয়োজনে আহিন কোনে আনে। সঁচাই আহিন, নিয়ৰ, শেৱালি, দুবৰি, কহুৱা আৰু শৰৎ, এই সকলো যেন কবিৰ কলমত একাকাৰ হৈ প্ৰাণ পাই উঠে আহিনৰ আগমনতে। প্ৰিয় শ্ৰোতা দৰ্শকসকল, আহিনৰ এনেহেন মায়াময় সন্ধিয়াতে আমি আজি সকলোটি লগ হৈছোহি অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ মঞ্চত কবিতা সম্পৰ্কতে আলোচনা কৰিবলৈ এটি আকৰ্ষণীয় বিষয় লৈ। আবৃত্তিয়ে পূৰ্ণ কৰে কবিতাৰ জীৱন, এই সম্পৰ্ক এটি পৰ্যালোচনাৰে আগবঢ়াব দুলীয়াজানৰ সংগীত নৃত্যম আবৃত্তি একাডেমী নামেৰে আবৃত্তিৰ পদ্ধতিগত এটি শিক্ষানুষ্ঠানৰ অধ্যক্ষা শ্ৰীযুতা ৰিজুমণি শইকীয়া তামুলী ডাঙৰীয়ানী। তেখেতে তেখেতৰ বক্তব্য ৰখাৰ আগতে মই পোনপ্ৰথমে এতিয়া আমাৰ মাননীয় সভাপতি ডাঙৰীয়ানী শ্ৰীযুতা সুৰেয়া জাহান বাইদেউ দুআষাৰ ক'বলৈ অনুৰোধ জনালো। জাহান আন্টি, আপুনি আনমিউট কৰি ল'ব নিজকে, মিউট হৈ আছে। ধন্যবাদ ডেইজি। শুভ সন্ধিয়া। শৰতৰ আজি এই সন্ধিয়াটিত আজি মুম্বাই স্বৰ্ণ শাখাই আয়োজন কৰিছে কবিতাৰ আবৃত্তিয়ে কৰে কবিতাক অতিশয় জাকত জিলিকা, তেনেধৰণৰ এটি পৰ্যালোচনাৰ অনুষ্ঠান। আৰু এই অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত আছে আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথি শ্ৰীমতী ৰিজুমণি শইকীয়া তামুলী। আজি উপস্থিত সকলো ৰাইজ, সকলো শ্ৰোতাবৃন্দক মই অতি বিনম্ৰেৰে সাদৰ সম্ভাষণ জনালো। লগতে আমাৰ আমন্ত্ৰিত অতিথি ৰিজুমণি শইকীয়া তামুলীক তেখেতৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে মুম্বাই স্বৰ্ণ শাখাৰ পৰা তেখেতক অশেষ কৃতজ্ঞতা জনালো আৰু অতি অশেষ শুভেচ্ছা সহ তেওঁ এই সভালৈ স্বাগতম জনালো। আজি আমাৰ সভাত উপস্থিত আমাৰ মাননীয় আজীৱন সদস্যবৃন্দ, মুম্বাই আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা যোগদান কৰা কাব্যিক প্ৰেমী অসমীয়া
ৰাইজক মই শুভেচ্ছা সহ এই অনুষ্ঠানটিৰ আগমনি জনালো। আহক এতিয়া আমি আমাৰ প্ৰিয় আবৃত্তিকাৰ আৰু আবৃত্তি ৰত্ন শ্ৰীমতী ৰিজুমণি শইকীয়াৰ বক্তব্য শুনিবলৈ লওঁ। তাৰ বাবে মই আমাৰ আজীৱন সদস্য শ্ৰীমতী ডেইজি বৰগোহাঁইক অনুৰোধ কৰিলো পৰৱৰ্তী কাৰ্য আগুৱাই নিবলৈ। ধন্যবাদ। ধন্যবাদ বাইদেউ। এইবাৰ মই অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ সাধাৰণ সম্পাদক শ্ৰীযুত দেৱব্ৰত চক্ৰৱৰ্তী ডাঙৰীয়াকো চমুকৈ দুষাৰ ক'বলৈ অনুৰোধ জনালো। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জোৰোৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নি বীণাৰ টান। সকলোকে সাদৰেৰে নমস্কাৰ জনাইছো। ৰিজুমণি বাইদেউক অশেষ ধন্যবাদ জনাইছো আজি আমাৰ মাজত সময় অতিবাহিত কৰাৰ বাবে। আবৃত্তি মোৰ ব্যক্তিগতভাৱে সকলোতকৈ ভাল পোৱা এটা কলা। এই কলাই বুকুৰ ধপধপনিয়ে নিৰ্জীৱ শৰীৰক জীয়াই উঠোৱাৰ দৰে এটা কবিতাক প্ৰাণৱন্ত কৰি তোলে। এটা শ্ৰুতিমধুৰ আবৃত্তিয়ে কবিতা এটাক চিৰযোগমীয়া কৰি তোলে। আকৌ এবাৰ সকলো উপস্থিত সুধীবৃন্দলৈ প্ৰণাম জনাই অনুষ্ঠান আগবঢ়াই নিবলৈ ডেইজি বাইদেউক অনুৰোধ জনালো। ধন্যবাদ। ধন্যবাদ চক্ৰৱৰ্তী ডাঙৰীয়া। এইখিনিতে উপস্থিত থকা সকলোকে মই এটি বিনম্ৰ অনুৰোধ জনাওঁ যেন আজিৰ অনুষ্ঠানৰ কাৰ্যসূচী চলি থকাৰ সময়ছোৱাত সকলোৱে যেন তেখেতসকলৰ মাইক্ৰফোনসমূহ মিউট কৰি ৰাখে, যাতে অনুষ্ঠানটি সুচাৰুৰূপে চলাৰ কাৰ্যত কোনো ধৰণৰ অনাকাংক্ষিত কোলাহলৰ সৃষ্টি নহয়। এইবাৰ আমি আগবাঢ়িছো অনুষ্ঠানৰ মূল বিষয়বস্তুৰ মাজলৈ। মই এতিয়া আমাৰ মাজত উপস্থিত থকা বিশিষ্ট আবৃত্তিকাৰ শ্ৰীযুতা ৰিজুমণি শইকীয়া তামুলী ডাঙৰীয়ানী তেখেতৰ বহুমূলীয়া বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছো। তাৰ আগতে তেখেতৰ বিষয়ে এটি চমু পৰিচয় মই আপোনালোকৰ সকলোৰে সন্মুখত দাঙি ধৰিছো। শ্ৰীমতী ৰিজুমণি শইকীয়া তামুলী দুলীয়াজানৰ বাসিন্দা। তেখেত 2001 চনৰ পৰা পাঠ্যক্ৰম ভিত্তিক আবৃত্তি কলাৰ সৈতে জড়িত হৈ 2005 চনত দুলীয়াজানত সংগীত নৃত্যম আবৃত্তি একাডেমী নামেৰে আবৃত্তিৰ পদ্ধতিগত এটি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰি বৰ্তমান এই অনুষ্ঠানৰ অধ্যক্ষাৰূপে কৰ্মৰতা। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেখেতৰ দুখন আবৃত্তি সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ পাইছে, এখন আবৃত্তি কৌশল নামেৰে আৰু আনখন আবৃত্তি সংগ নামেৰে। আনহাতে কালি আকাশখন আহিছিল মোৰ আলহী হবলৈ শীৰ্ষক আন এখন কবিতা পুথি প্ৰকাশৰ পথত আছে। তেখেতে সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদ কলকাতাৰ অধীনত আবৃত্তি ৰত্ন উপাধি লাভ কৰে আৰু বিদ্যাসাৰথী শৈক্ষিক প্ৰতিষ্ঠানে তেখেতক আগবঢ়ায় আবৃত্তি সাধনা বঁটা। ডিগবৈ কবি চক্ৰই সদৌ অসম ভিত্তিত আয়োজন কৰা চন্দ্ৰা শইকীয়া সোঁৱৰণী স্বৰচিত কবিতা প্ৰতিযোগিতাত তেখেতে দ্বিতীয় স্থান, যোৰহাটৰ অন্বেষণে আয়োজন কৰা সদৌ অসম স্বৰচিত কবিতা প্ৰতিযোগিতাত তেখেতে তৃতীয় স্থান লাভ কৰে। অসমৰ কেইবাটাও ইলেক্ট্ৰনিক মাধ্যম যেনে প্ৰতিদিন টাইমছৰ নিতুমণি শইকীয়াৰ অভিমত, প্ৰাগ নিউজৰ মনমৰমী মহন্তৰ অনুৰণন, নিউজ টাইম আছাম VNS ডিব্ৰুগড় আদিত তেখেতে আবৃত্তি সম্পৰ্কীয় বিভিন্ন সাক্ষাৎকাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰূপাইবাম অলকানন্দা সংগীত বিদ্যালয়, সদৌ অসম কবি সন্মিলন, ডিব্ৰুগড় জিলা কবি সন্মিলন, দুলীয়াজান ক্লাব, জ্ঞান বিজ্ঞান মইনা পাৰিজাত, অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাকে ধৰি বিভিন্ন অনুষ্ঠানে তেখেতক সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰে। কেইবাখনো অসমীয়া কাকত আলোচনীত তেখেতৰ বিভিন্ন লেখা আদি প্ৰকাশ পোৱাৰ উপৰিও তেখেতে এগৰাকী প্ৰফেশ্যনেল এংকৰ আৰু ঘোষিকা হিচাপেও প্ৰায় শতাধিক অনুষ্ঠানত আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰি তেখেতে সদৌ অসম কবি সন্মিলন, অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখা, সাহিত্যৰ জুহাল, নদিহিং, কবিতা প্ৰেম আৰু বিষাদ, স্বৰ্গম ফাউণ্ডেশ্যন নামৰূপ আদি বিভিন্ন অনুষ্ঠানত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। এতিয়া মই শ্ৰীযুতা ৰিজুমণি শইকীয়া তামুলী ডাঙৰীয়ানীক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালো। ধন্যবাদ ডেইজি বৰগোহাঁই। পৰম শ্ৰদ্ধাভাজন অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাই আয়োজন কৰা আবৃত্তিয়ে পূৰ্ণ কৰে কবিতাৰ জীৱন শীৰ্ষক এই আলোচনা চক্ৰত উপস্থিত থকা মুম্বাই স্বৰ্ণ শাখাৰ সন্মানীয় সভানেত্ৰী মহোদয়া শ্ৰদ্ধাৰ সুৰায়া জাহান বাইদেউ, প্ৰধান সম্পাদক ডাঙৰীয়া শ্ৰদ্ধাৰ দেৱব্ৰত
চক্ৰৱৰ্তী, জ্যেষ্ঠ সন্মানীয় সদস্যা আমাৰ হিৰণ ভূঞা বাইদেউ, সদানন্দ গগৈ দাদা, লগতে আজিৰ অনুষ্ঠানৰ গুৰু দায়িত্ব পালন কৰা আহ্বায়িকা সন্মানীয় ডেইজি বৰগোহাঁই ডাঙৰীয়ানী, প্ৰমুখ্যে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা কাব্যপ্ৰেমী তথা আবৃত্তি প্ৰেমী ৰাইজ, জয় জয়তে আপোনালোক সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছো আৰু সম্ভাষণ জনাই মই আগবাঢ়িছো আজিৰ আলোচ্য বিষয়টিলৈ। আজিৰ আলোচ্য বিষয় হৈছে আবৃত্তিয়ে পূৰ্ণ কৰে কবিতাৰ জীৱন। যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় আৰু বৰ্তমান সময়ত বিষয়টো যথেষ্ট প্ৰাসংগিক বুলি মই অনুভৱ কৰিছো। আৰু এনে এটা বিষয় আজি মুম্বাই স্বৰ্ণ শাখাই আলোচনাৰ মাজলৈ টানি অনাৰ বাবে মই পোনপ্ৰথমেই এই অনুষ্ঠানটিৰ লগত জড়িত এই অনুষ্ঠানটিৰ উদ্যোক্তা সমিতিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেখেতসকলৰ এই মহৎ পদক্ষেপক মই সন্মান জনাইছো আৰু শলাগ লৈছো। মই আবৃত্তি কলাৰ লগত হয় বহু বছৰ ধৰি নিৰৱচ্ছিন্নভাৱেই জড়িত হৈ আছো। মোৰ ক'বলৈ গ'লে 2001 চনৰ পৰা যেন কেৱল এই বিষয়টোৰ লগত জড়িত হৈ বহু ল'ৰা ছোৱালী লগত জড়িত হ'ব লগা হ'ল প্ৰশিক্ষণ প্ৰদানৰ অৰ্থে। গতিকে সঁচাকৈয়ে অন্যান্য কথালৈ যেন মই গুৰুত্ব খুব কমেই দি পেলাই এই বিষয়টোতে যেন লাগি আছো, মোৰ যেন কৰ্তব্য এটা দায়িত্বত মই দায়বদ্ধতা আহি গ'ল, এনেধৰণৰ হ'ল। গতিকে বহু বছৰ ধৰি আবৃত্তি কলাৰ লগত জড়িত হোৱাৰ পিছত বহু অভিজ্ঞতাও হৈছে মোৰ আৰু বহু নজনা কথা জানিছো, শিকিছো আৰু বহু ব্যক্তিক লগ পাইছো এই বিষয়টোৰ লগত জড়িত হোৱাৰ ফলতেই। বহু সমল ব্যক্তিৰ সান্নিধ্য লাভ কৰিছো আৰু এই বিষয়টোৰ লগত লগাৰ পিছতেই মই প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক ভাল বেয়া বহু কথা হৃদয়ংগম কৰিছো বা বহু অভিজ্ঞতা হৈছে, ভালো অভিজ্ঞতা হৈছে, বহু বেয়া অভিজ্ঞতাও হৈছে। গতিকে সকলোখিনি অভিজ্ঞতা মই লাভ কৰিছো বিষয়টোৰ লগত জড়িত হোৱাৰ পিছত। আজি এই বিষয়টো আপোনালোকৰ আগত আলোচনাৰ মাজলৈ আনিছে বা মই দুআষাৰ ক'বলৈ আগবাঢ়িছো, মই সৌভাগ্যৱান বুলি অনুভৱ কৰিছো নিজকে। আৰু মই ভাবিছো বিশেষকৈ এই কৰোণা অতিমাৰীৰ সময়ত বিষয়টোৱে যেন বিশেষভাৱে চৰ্চা লাভ কৰিছে, এনেধৰণৰ এটা মোৰ অনুভৱ হৈছে। যদিও ইমান বছৰে আমি লাগি আছিলো বা চেষ্টা কৰি আছিলো আবৃত্তি কলাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে, আবৃত্তি কলাৰ জনপ্ৰিয়তাৰ বাবে, এতিয়াও কিন্তু আবৃত্তি কলাই ঠিক আন সুকুমাৰ কলাৰ দৰে কিন্তু ইমানো মৰ্যাদা পোৱাগে নাই বা আবৃত্তিকাৰ সকলেও। তথাপিতো পূৰ্বৰ তুলনাত, আগৰ তুলনাত কিন্তু আজিৰ তাৰিখত যথেষ্ট এটা সমাদৰ লাভ কৰিছে। আজিৰ অনুষ্ঠানটোৱে তাৰ উদাহৰণ বুলি মই ক'ব লাগিব, কাৰণ মুম্বাইৰ স্বৰ্ণ শাখাই তেনেধৰণে আবৃত্তিক লৈ বহু চিন্তা চৰ্চা কৰিছে। ইয়াৰ আগতেও তেখেতসকলে আবৃত্তি কলাক লৈ এটা অনুষ্ঠান আয়োজন কৰিছিলে আৰু ভাৰতৰ বিভিন্ন দিশৰ সু আবৃত্তিকাৰ সকলে সেই অনুষ্ঠানটিত আবৃত্তি পৰিবেশন কৰিছিলে আৰু আমি নিজেও মুম্বাই স্বৰ্ণ শাখাৰ আমন্ত্ৰণ ক্ৰমে সেই অনুষ্ঠানটিত সঞ্চালক হিচাপে আছিলো আৰু খুব ভাল লাগিছিলে সঁচাকে সেই অনুষ্ঠানটি। নিজকে মই সৌভাগ্যৱান যেন অনুভৱ কৰো আজিও আৰু ধন্য হৈছিলো আচলতে সেই অনুষ্ঠানটিত মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ পাই। আৰু সেই অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনোৱা শ্ৰদ্ধাৰ হিৰণ ভূঞা বাইদেউ, শ্ৰদ্ধাৰ সদানন্দ গগৈ দাদাক মই পুনৰবাৰ ধন্যবাদ জনাইছো আৰু আজিৰ অনুষ্ঠানটিৰ লগতো জড়িত হবলৈ পাই মই খুব সুখী হৈছো। আৰু বহু ফেচবুকৰ মাধ্যমেৰে, সামাজিক মাধ্যমৰ জৰিয়তে, ফেচবুক সামাজিক মাধ্যমৰ জৰিয়তে বহু অনুষ্ঠান এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ এনেধৰণৰ আলোচনা চক্ৰ আয়োজন কৰিছে আৰু আমাকো তেনেদৰে বিভিন্ন ধৰণৰ অনুষ্ঠানলৈ পৰ্যালোচক বা আলোচক হিচাপে আমন্ত্ৰণ জনাইছে আৰু আমাৰ সীমিত জ্ঞান অনুসৰি আমি যি পাৰো আবৃত্তিৰ প্ৰসংগত ক'বলৈ চেষ্টা কৰিছো বা যিকণ জ্ঞান লাভ কৰিছো তাকে বিলাই দিবলৈ চেষ্টা কৰিছো। যিহেতু ভূপেন হাজৰিকাই কৈ গৈছে, যিমানে বিলাই দিবা বোলে সিমানে মহান হবা। গতিকে যিকণ জানিছো তাকে বিলাই দিবলৈ চেষ্টা কৰিছো আৰু আজিও আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিছো আবৃত্তিৰ প্ৰসংগতে কিছু কথা ক'বলৈ আপোনালোকৰ আমন্ত্ৰণ ৰক্ষা কৰি। নাজানো আপোনালোকক কিমান দূৰ মই মানে সুখী কৰিব পাৰিম বা আপোনালোক কেনেদৰে লাভৱান হ'ব। মই মাথো
কিছু আনুষংগিক দিশৰ বিষয়ে মই ক'বলৈ চেষ্টা কৰিম। আবৃত্তি এনেধৰণে এটা বৃহৎ কলা, গতিকে ইমান কম সময়ত সকলোখিনি সামৰাটো সম্ভৱ নহয়, গতিকে মই কেইবাটাও দিশৰ ওপৰত অকণ ক'বলৈ মই চেষ্টা কৰিম আবৃত্তি কলাৰ। আমি আবৃত্তি সাধাৰণতে কৰা হয় কবিতাৰে, যদিও কোৱা হয় যে গদ্যই হওক বা পদ্যই হওক মনত আওৰাই লৈ স্পষ্ট বিশুদ্ধ পৰিশীলিত উচ্চাৰণ, স্বৰগামৰ স্বচ্ছন্দ আৰোহণ অৱৰোহণ সংযত আবেগ আৰু আত্মগত ভংগীৰে বিষয়বস্তুৰ মাত্ৰা জ্যোতি লয় ছন্দ বিন্যাস আদিলৈ লক্ষ্য ৰাখি বিষয়বস্তুত নিহিত ভাৱ আৰু ৰস প্ৰকট হোৱাকৈ সুন্দৰ তথা মনোমত কণ্ঠস্বৰ প্ৰক্ষেপণেৰে বোধ সমৃদ্ধ পৰিৱেশন কৰি শ্ৰোতাৰ হৃদয়ত উক্ত ভাৱ আৰু ৰসৰ সঞ্চাৰ কৰিব পৰাকে আবৃত্তি বোলা হয় বুলি যদিও কোৱা হৈছে। কিন্তু ক'বলৈ গ'লে গদ্য বা গল্প এইবিলাকো আবৃত্তি কৰা হয় যদিও মূলত কবিতাকহে আবৃত্তি কৰা হয় বা বিভিন্ন প্ৰতিযোগিতালৈ কবিতাহে নিৰ্বাচন কৰা হয় আবৃত্তিৰ বাবে। গতিকে আবৃত্তিৰ প্ৰসংগত কোৱাৰ আগত মই কবিতা সম্পৰ্কে এটা সংজ্ঞা দাঙি ধৰিব বিচাৰিছো। আৰু কবিতা বৰ্তমান কবিতা ক'বলৈ গ'লে মানুহৰ হৃদয়ে যেন স্থাপন হৈছে বৰ্তমান সময়ত। বহু মানুহে এতিয়া কবিতাৰ চৰ্চা কৰিবলৈ লৈছে, সাধনা কৰিবলৈ লৈছে, আৰু এইটো আমাৰ অসমীয়া ভাষা সাহিত্যৰ বাবে এটা যোগাত্মক প্ৰভাৱ বুলি মই অনুভৱ কৰো। কাৰণ যিমানেই মানুহে বিষয়টোৰ লগত জড়িত হ'ব সিমানেই আমাৰ ভাষা সাহিত্যৰ সমৃদ্ধ হ'ব বুলি মই ভাবো। গতিকে খুব ভাল কথা সেইটো এটা। ৱৰ্ডছৱৰ্থৰ মতে ইংৰাজ কবি ৱৰ্ডছৱৰ্থে কৈছিলে যে জীৱনৰ সত্য আৰু সৌন্দৰ্যৰ পৰিপ্ৰেক্ষিতত জীৱন উপলব্ধি হেনো কবিতা, তেখেতৰ মতে। ঠিক সেইদৰে ইংৰাজ কবি কলৰিজে কৈছে পয়েট্ৰি ইজ দ্য বেষ্ট ৱৰ্ডছ ইন দিয়াৰ বেষ্ট অৰ্ডাৰ, অৰ্থাৎ কাব্য হৈছে উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম শব্দ বিন্যাস। গতিকে খুব সুন্দৰ সংজ্ঞা ডেফিনেশ্যন দাঙি ধৰিছে বহু সমালোচকে। কিন্তু সেই গোটেই সংজ্ঞাবিলাকলৈ চাই আমি আচলতে নিৰূপণ কৰিব পাৰি কবিতানো কি আচলতে। আমাৰ কবি হীৰেণ ভট্টাচাৰ্যই কবিতাক এইদৰে মন্তব্য কৰিছে যে কবিতা হৈছে কবিৰ কেৱল ওঠৰ ভাষা নহয়, ই কণ্ঠৰ শিল্প। কবিতা পাঠে বৰ্ণক উন্মোচন কৰে শব্দলৈ, শব্দই ধ্বনিলৈ, আৰু ধ্বনিৰ অনুৰণনে কবিতাক লৈ যায় জীৱনৰ বুদ্ধিমূললৈ। তেখেতে সেইদৰে কবিতাৰ প্ৰসংগত উল্লেখ কৰিছে আমাৰ কবি হীৰেণ ভট্টাচাৰ্যই। আৰু তেখেতৰ মতে যিহেতু কৈছে যে কবিতা কেৱল ওঠৰ ভাষা নহয়, মাত্ৰ কেৱল পাঠ কৰিলেই নহব, কবিতাক আমি কলৈ লৈ যাবগে লাগিব, কণ্ঠকলালৈ পৰিণত কৰিব লাগিব। তেতিয়াহে কবিতাৰ যি উদ্দেশ্য বা লক্ষ্য সেয়া ফলপ্ৰসূ হ'ব বা সফল হ'ব। গতিকে কণ্ঠকলা মানেই হ'ল আবৃত্তি। আবৃত্তি এটা বাক শিল্প, এটা কণ্ঠকলা। গতিকে হীৰেণ ভট্টাচাৰ্যই যিদৰে কৈ গৈছে আবৃত্তি এটা কণ্ঠকলা হ'ব, কবিতা এটা কণ্ঠকলালৈ নিবই লাগিব। নিঃসন্দেহে আমি জানো যে কবিতা আবৃত্তি আৰু কবি আবৃত্তিকাৰ এইসকলৰ মাজত কবিতা আবৃত্তিৰ লগত বা কবিসকলৰ লগত কবি আৰু আবৃত্তিকাৰসকলৰ লগত যে এটা যোগসূত্ৰ আছে, এটা ঘনিষ্ঠ সম্পৰ্ক আছে, এটা পাৰস্পৰিক যে সম্পৰ্ক থাকে, সেই কথাটো আমি গভীৰভাৱে হৃদয়ংগম কৰিব পাৰো এনেধৰণৰ সংজ্ঞাবিলাকৰ পৰাই। গতিকে আমি অনুভৱ কৰিব পাৰো যে কবিতা এটাই তেতিয়াহে পূৰ্ণতা পায় বা তেতিয়াহে প্ৰাণ পায় যেতিয়া এটা কবিতাৰ আবৃত্তিৰ মাধ্যমেৰে বহু শ্ৰোতা দৰ্শকৰ মাজলৈ গুচি যায় বা সেই কবিতাৰ বিষয়বস্তুৱে বহু ব্যক্তিৰ মন মগজু আলোড়িত কৰিবলৈ সক্ষম হ'ব পাৰে, বা তাৰ যি স্পন্দন অনুৰণন সেইখিনি বহু দিনলৈ সেইখিনি এজন শ্ৰোতাসকলৰ কাণত ৰিঙিয়াই থাকে বা অনুভৱ কৰি থাকিব পাৰে। তেতিয়াহে কবিতা এটাই বোলে পূৰ্ণতা পায় বুলি কোৱা হয়। আৰু সেইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া কবিতাটো এগৰাকী আবৃত্তিকাৰে আবৃত্তিৰ কলা কৌশল প্ৰয়োগ কৰি আবৃত্তি কৰিব আৰু আবৃত্তি কৰি সেইখিনি যোগ্যতা সক্ষম কৰিব তুলিব পাৰে। আৰু সেইকাৰণে কোৱা হয় যে আবৃত্তিকাৰসকলে আচলতে
এতিয়া কথাটো ক'বলৈ গ'লে যে পাঠত কিয় নহয় আবৃত্তিত কিয় হয়, আবৃত্তিকাৰৰ মাধ্যমেৰেহে যে কিয় কবিতা এটা প্ৰাণ পায় পাঠত কিয় নহয়, তাৰো বহুত কাৰণ আছে। কাৰণ আবৃত্তিৰ যিখিনি কলা কৌশল সেইখিনি বা তাৰ যিখিনি বৈশিষ্ট্য সেইখিনি আমি আলোচনাৰ মাজলৈ আনিলেই সেই কথা আমি হৃদয়ংগম কৰিব পাৰিম। এতিয়া এগৰাকী আবৃত্তিকাৰে বহিদৃষ্টি আৰু অন্তৰ্দৃষ্টিৰ সমন্বয় সাধন কৰি এটা কবিতাই কি বিচাৰে বা কবিতাটোৰ উদ্দেশ্য কি বা লক্ষ্য কি তাক বিশেষভাৱে বা গভীৰভাৱে অনুভৱ কৰি পৰিৱেশন কৰে, যিটো এগৰাকী পাঠকে নোৱাৰে সেই কামটো কৰিব। আৰু তেতিয়া কি হয়, সেই কবিতাৰ বিষয়বস্তুৱে শ্ৰোতা দৰ্শকৰ মনত এটা স্বচ্ছ চিত্ৰকল্পৰ সৃষ্টি কৰে, মানে এটা দৃশ্য ফুটি উঠে, চিত্ৰকল্প এটা ফুটি উঠে আবৃত্তি কৰাৰ লগে লগে কবিতাটোৰ। গতিকে কোৱা হয় যে যেতিয়া এটা কবিতাৰ শব্দৰাজিৰ স্পষ্ট উচ্চাৰণ বা লয় ছন্দ ৰক্ষা কৰি মানুহৰ শ্ৰৱণেন্দ্ৰিয়ত আবৃত হয়, তেতিয়াহে বোলে তাৰ আবেদন, সংবেদন বা নিবেদনে পূৰ্ণ ৰূপ পায়। আমি জানো কবিতাবিলাকত যিহেতু কবিতাবিলাকৰ লগত যিহেতু সম্পৰ্ক থাকে, ৰস, ছন্দ, সুৰ, ব্যঞ্জনা এইবিলাকৰ সম্পৰ্ক থাকে কবিতা এটাৰ লগত। আৰু গতিকে সেইখিনি থাকে বাবেই কি হয়, কবিতা এটাত নিহিত হৈ থাকে এটা এখন ছবি নিহিত হৈ থাকে, কবিতা এটাৰ বুকুত ভাহি থাকে এখন ছবি। আৰু সেই ছবিখন তুলি ধৰাটো বা দৰ্শক শ্ৰোতাৰ আগত দাঙি ধৰাটো কাৰ কৰ্তব্য? এগৰাকী আবৃত্তিকাৰৰ কৰ্তব্য। আবৃত্তিকাৰ গৰাকীয়েই সেই কামটো কৰিব পাৰিব, গোটেই ছবিখন প্ৰতিফলিত হোৱাকে দাঙি ধৰিব পাৰিব। তাৰ স্বৰ প্ৰক্ষেপণৰ গুৰুত্ব প্ৰদান কৰি বা তাৰ ভাৱটো কেনেধৰণে প্ৰকাশ কৰিব লাগিব, কি ধৰণে প্ৰকাশ কৰিলে কবিতাৰ ভাৱটো বা ৰক্ষিত হ'ব বা ৰসটো ভংগ নহয়, এনেধৰণৰ কথালৈ লক্ষ্য ৰাখি যেতিয়া কবিতাটো আবৃত্তি কৰিব তেতিয়াহে তেনেধৰণৰ এটা প্ৰতিফলিত হ'ব বুলি কোৱা হয় বা সেইটো ব্যৱহাৰিকভাৱে প্ৰমাণিত হৈছে। গতিকে সেই প্ৰসংগতে ডক্টৰ নগেন শইকীয়াদেৱে কৈছে যে শব্দই লৈ আহে ছবি, শব্দৰ ধ্বনিয়ে লৈ আহে ভাৱৰ সুৰ, ছন্দই লৈ আহে গতিৰ প্ৰৱাহ, গদ্য ছন্দটো থাকে অনুভৱৰ ঢৌ। আৰু আবৃত্তিয়ে এই আটাইবোৰৰ সমাহাৰ সাধন কৰি শ্ৰোতাৰ হৃদয়ত তোলে তাৰ স্পন্দন আৰু অনুৰণন। সেয়ে কোৱা হয় যে কবিয়ে যিহেতু কবিতা আৰু আবৃত্তিৰ মাজত যিটো পাৰ্থক্য আছে, সেয়েহে কোৱা হয় কবিয়ে বোলে শব্দ ব্যঞ্জনাৰে কবিতা লিখে আৰু আবৃত্তিকাৰে নিজৰ বোধ, বুদ্ধি, উপলব্ধিৰে সেই কবিতাক এটা শিল্পত পৰিণত কৰে। ঠিক সেইদৰে কবিতা এটা দৃশ্য মাধ্যম নহয়, কবিজনে লিখোতে এটা দৃশ্যত পৰিণত কৰি কবিতাটো নিলিখে, মাত্ৰ তেওঁ আক্ষৰিক ৰূপ দিয়ে, কবিতাটোৰ এটা আক্ষৰিক ৰূপ দিয়ে। আৰু সেই আক্ষৰিক ৰূপটোকে এগৰাকী ভাল আবৃত্তিকাৰে, আবৃত্তিকাৰে তেওঁৰ সুনিপুণ আবৃত্তি কৌশলৰ জৰিয়তে এটা দৃশ্য কাব্যত পৰিণত কৰিব পাৰে, এটা ছবি ফুটি উঠে। গতিকে সেইবাবে আমি ক'ব পাৰিম যে আবৃত্তিয়েহে পূৰ্ণ কৰে কবিতাৰ জীৱন, বা আবৃত্তিয়েহে কবিতাক লৈ যায় মানুহৰ মাজলৈ, জনতাৰ মাজলৈ, বা কবিতাক জনমুখী কৰে কেৱল আবৃত্তি কলাইহে। আমি জানো যে আবৃত্তি সম্পৰ্কে বহু যুগ ধৰি প্ৰচলিত এটা শ্লোক হৈছে আবৃত্তি সৰ্বশাস্ত্ৰাণং বোধাদপি গৰীয়সী। আৰু এই শ্লোকটিৰ আলম লৈ সময়ে সময়ে আবৃত্তি সংজ্ঞা নিৰ্ধাৰিত হৈ আছে। পূৰ্বতে অতীতত আবৃত্তি আছিলে ধৰ্ম প্ৰচাৰৰ আহিলা, আৰু তাৰ পাছৰ পৰ্যায়ত আবৃত্তি হ'ল লেখকৰ চিন্তা কঢ়িওৱা বোলে এটা উত্তম কলা। আৰু বৰ্তমান আবৃত্তি হৈছে ব্যাকৰণ সম্বলিত এটা পৰিপূৰ্ণ কলা। যদি আবৃত্তি এটা পৰিপূৰ্ণ ব্যাকৰণ সম্বলিত কলা হয়, তেতিয়াহ'লে আমি জানো যে কলা মাত্ৰেই হৈছে ৰস নিঃসৰণৰ বাবে কৰা এটা সৃষ্টি কাৰ্য। কাৰণ কিয় প্ৰতিটো কলাই, এতিয়া আমি যেনিবা কবিতা এটা যেনিবা লিখিছো, আমি কবিতাটো আমি লিখোতে কেৱল ভাৱটো প্ৰকাশ কৰিলেই জানো কবিতা হ'ব? কেতিয়াও নহয়। কবিতাৰ যি অলংকাৰ, যি আংগিক, যি চিত্ৰকল্প, যি উপমা কবিতা লিখোতে যিখিনি ব্যৱহাৰ কৰা হয় তাৰ কলা কৌশল, সেইখিনি প্ৰয়োগ কৰি কবিতা এটা লিখিলেহে হয়তো কবিতাৰ গুণগত দিশত উন্নত হ'ব বা মানৱ বিশিষ্ট কবিতাৰ মানে গুণগত দিশে সমৃদ্ধ হ'ব বা মানৱ বিশিষ্ট কবিতা বুলি স্বীকৃতি পাব সেই কবিতাটোৱে, কাৰণ অনুভৱেই যিহেতু কবিতা নহয়। গতিকে সেই কবিতাটোক আমি নিৰ্মাণ কৰিলো,
গতিকে কবিতাটোকো আমি নিৰ্মাণ কৰা হয় যদিও প্ৰথমতে অনুভৱটোৱে লিখা হয় কিন্তু সেই অনুভৱটোক আকৌ কবিতাৰ প্ৰকৃত কবিতাৰ ৰূপ দিবলৈ আমি সেইখিনি ব্যৱহাৰ কৰিব লগা হ'ল ঠিক সেইদৰে কেৱল কবিতাই নহয় আজি যদি আমি চাওঁ গল্প হওক উপন্যাস হওক আমি গল্প এটা লিখোতেও তাৰ কিছুমান নীতি নিয়ম থাকে বা উপন্যাস এখন লিখোতেও তাৰ কিছুমান বৈশিষ্ট্য থাকে সেইখিনি অৱলম্বন কৰি ব্যৱহাৰ কৰি লিখিলেহে তাৰ মানৱ সম্পন্ন হ'ব সেই লেখনিসমূহ গতিকে সকলো কলাই নিৰ্মাণ কাৰ্য আচলতে সকলো কলাই নিৰ্মাণ কৰে সকলো কলাকে কেৱল অনুভৱ ব্যক্ত কৰিলে নহব এতিয়া কবিতা এটা আবৃত্তি কৰা বুলি ক'লে আমি যদি কেৱল আমাৰ শ্ৰুতিমধুৰ যদি এটা কণ্ঠ থাকে কাৰোবাৰ জন্মগতভাৱেও থাকিব পাৰে কাৰোবাৰ চৰ্চা সাধনাৰ মাজেৰেও গঢ়ি উঠিব পাৰে সেই কণ্ঠটো এটা সবল কণ্ঠ বা শ্ৰুতিমধুৰ কণ্ঠৰে সবল কণ্ঠৰে যদি আমি কবিতা এটা মানুহক আকৰ্ষণ কৰিব পৰাকৈ আকৃষ্ট কৰিব পৰাকৈ আবৃত্তি কৰোঁ নিঃসন্দেহে কবিতাটোৱে হৃদয় চুব দৰ্শকৰ কিন্তু সেই কবিতাটোক আবৃত্তিটোক যদি আমি মূল্যায়ন কৰিবলৈ যাওঁ যদি প্ৰতিযোগিতালৈ লৈ যাওঁগে সেই আবৃত্তিটোক যদি আমি প্ৰতিযোগিতালৈ লৈ যাওঁগে মূল্যায়ন কৰিবলৈ যাওঁ তেতিয়াহ'লে হয়তো সেই আবৃত্তিটোত যদি ৰস বা ভংগ হয় বা অৰ্থ যদি বিভ্ৰাট গতি থাকে তেতিয়াহ'লে সেই আবৃত্তিটো কি হ'ব তেতিয়া মানে শুদ্ধ ৰূপত প্ৰতিষ্ঠা নাই হোৱা বুলি আমি ক'ব লাগিব বা সেইটো সম্পূৰ্ণ আবৃত্তি নহ'ব যদিও বহুত দৰ্শকক আকৃষ্ট কৰিছে ঠিক তেনেকে কবিতা এটা হয়তো বহুত মানুহে যিকোনো এটা কবিতা খুব ভাল পাব পাৰে খুব ভাল পাইছে পঢ়ি পেলাই কিন্তু খুব এজন পণ্ডিত বা সমালোচকে যদি কবিতাটো চাই নিৰীক্ষণ কৰে বা সমালোচনা কৰিবলৈ যায় তেতিয়াহ'লে সেই কবিতাটোৰ তাৰ যিখিনি অভাৱ সেই অভাৱখিনি হয়তো পৰিলক্ষিত হ'ব তেতিয়া সেই কবিতাটোৰ হয়তো মানদণ্ডটো হয়তো কমি যাব পাৰে গতিকে আমি সেই প্ৰসংগতে ক'ম যে কবিতা আবৃত্তি হৈছে এটা নিৰ্মাণ কাৰ্য এটা কলা এটা সুকুমাৰ কলা আবৃত্তি মানে বৰ্তমান সময়ত দেই মানে এই আবৃত্তি কলাটো আচলতে বিভিন্ন সময়ত বিভিন্ন ধৰণে চলি আহি আছে আৰু এই ধৰণে আহি আজি তাৰ প্ৰয়োগৰ ৰূপান্তৰ ঘটিছে আচলতে আহি আজি এই পৰ্যায়ত পাইছে যে আবৃত্তিক লৈ বিভিন্ন ধৰণৰ গৱেষণামূলক গ্ৰন্থ প্ৰকাশ পাইছে মানে তাৰ ব্যাকৰণিক দিশটোলৈ লক্ষ্য ৰখা হয় এতিয়া গৱেষণামূলক গ্ৰন্থ প্ৰকাশ পাইছে মানে আবৃত্তিৰ বৈশিষ্ট্য কলা কৌশলখিনি তাত সন্নিৱিষ্ট কৰিছে গতিকে আমি আবৃত্তি চৰ্চা কৰিলে সাধনা কৰিবলৈ হ'লে বা আবৃত্তিকাৰ হিচাপে আমি আবৃত্তিক যদি ভাল পাওঁ তেতিয়াহ'লে আমি সেই ধৰণে আবৃত্তি কলাটোক আন্তৰিকতাই গ্ৰহণ কৰিব লাগিব বা তেনেদৰে আমি চৰ্চা কৰিব লাগিব বা সাধনা কৰিব লাগিব আবৃত্তি কলাটোক গতিকে ঠিক তেনেকৈ আমি গান এটা গাওঁতেও ঠিক তেনেকুৱা কথা গানটো হয়তো শুনি পেলাই বহুত মানুহে ভাল পাইছে গানটো শুনি ষ্টেজত বহুত মানুহে হাত চাপৰি বজাইছে ক্লেপ বজাইছে কিন্তু বিচাৰকে সেইগৰাকী মানে প্ৰতিযোগীক হয়তো পুৰস্কাৰ নিদিবও পাৰে তেওঁ হয়তো পুৰস্কৃত নহ'বও পাৰে তেতিয়া হয়তো মানুহৰ বহুতৰ মনত প্ৰশ্ন উঠিব পাৰে যে ইমান সুন্দৰকে গানটো গাইছিলে কিয় তেতিয়াহ'লে পুৰস্কাৰ নাপালে সেই কথাটো সেই বিচাৰককেইজনেহে গম পাব কাৰণ তেখেতসকলে গীতৰ ব্যাকৰণ সম্পৰ্কে অধ্যয়ন কৰিছে বা গম পাইছে গীতটোৰ পৰিগীক দিশ সম্পৰ্কে তেওঁলোকে নিজে চৰ্চা কৰিছে বা সেই সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিছে গতিকে তেনেধৰণৰ নৃত্য এটা কৰিলেও সেই কথাখিনি প্ৰাসংগিক হৈ পৰিব বা ঠিক তেনেকৈ এখন নাটক এখন কৰি আছে নাটকখন চাই বহুত মানুহে বহুত দৰ্শকে আপ্লুত হৈছে আৰু নাটকখন বহুত ক্লেপ কৰিছে অভিনেতা অভিনেত্ৰীসকলে খুব সুন্দৰ প্ৰদৰ্শন কৰিছে কিন্তু নাটকখন কৰিবলৈ যাওঁতে যিখিনি ৰীতি নীতিৰ কথা থাকে মঞ্চতেই হওক বা দৃশ্য সজ্জাতেই হওক বা তেওঁলোকৰ কষ্টিউমতে হওক গোটেই কথাখিনি যেতিয়া বিচাৰকে চালি জাৰি চাই পইণ্ট আউট কৰিব বা মূল্যায়ন কৰিব তেতিয়া হয়তো সেই নাটকখনে আন এখন নাটকৰ তুলনাত হয়তো আগ নাবাঢ়িব পাৰে পুৰস্কৃত নহ'ব পাৰে তেনেধৰণৰ কথাই আবৃত্তি কলাটো খাপে গতিকে আবৃত্তি কলা এনেকুৱা এটা কলা নহয় যে কেৱল কবিতা এটা আবৃত্তি কৰি দিলেই যে হৈ যাব কাৰণ এইটো যথেষ্ট এটা দীঘলীয়া প্ৰচেষ্টাৰ মাজেৰেহে সম্ভৱ হয় বুলি মই অনুভৱ কৰিছোঁ আজি ইমান বছৰ লাগি থাকি আৰু যথেষ্ট অধ্যয়ন কৰিব লগা হয় সাধনা কৰিব লগা হয় কণ্ঠটো প্ৰস্তুত কৰিবলৈকে বহুত বছৰ লাগি যায় যিসকলৰ কণ্ঠ জন্মগতভাৱে ঈশ্বৰ প্ৰদত্ত জন্মগতভাৱে লাভ কৰিছে তেখেতসকলে নিঃসন্দেহে এটা সুন্দৰ কণ্ঠৰ অধিকাৰী কিন্তু কিছু সংখ্যক লোকে কিছুমানৰ ভগা চেপা তিতিয়া বা এনেকুৱা ধৰণৰ কণ্ঠও থাকে কিন্তু আবৃত্তি চৰ্চা কৰাৰ ফলত সেইসকল ব্যক্তিৰ কণ্ঠ খুব সবল সুন্দৰ ৰূপত মানে প্ৰতিষ্ঠা হোৱা আমি দেখিছোঁ বা অধিকাৰী হোৱা আমি
ব্যক্তিগতভাৱে দেখিছো, প্ৰেক্টিকেলি দেখিছো সেইখিনি। গতিকে কবিতা আবৃত্তি কৰিবলৈ হলে বহু কথালৈ লক্ষ্য ৰাখিব লগা হয়, বহু দিশত গুৰুত্ব দিব লগা হয়, বিভিন্ন ধৰণৰ অধ্যয়ন কৰিব লগা হয়, চৰ্চা কৰিব লগা হয়। গতিকে সকলোৱে সেই কথাখিনি মানি লোৱাটো উচিত বুলি মই ভাবো বৰ্তমান হয়। তেতিয়াহে আমি আচলতে আবৃত্তি কলাটোক এটা শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব পাৰিম। কাৰণ আজি আমাৰ পিছৰ প্ৰজন্মৰ যিসকল উত্তৰ প্ৰজন্ম, আমাৰ উত্তৰ-পূৰ্বী, গতিকে তেওঁলোকে নৱপ্ৰজন্মই কিদৰে গ্ৰহণ কৰিব আবৃত্তি কলাক? আবৃত্তি কলাক তেওঁলোকে এটা বাট বিচাৰি পাব লাগিব যে এইটোৱে আবৃত্তি, এই ধৰণেই আবৃত্তি কৰিলেহে আবৃত্তি শুদ্ধ হ'ব। এনেধৰণৰ এটা মানে বাট আমি তৈয়াৰ কৰিব লাগিব আবৃত্তি কলাৰ বাবে। আৰু সেই ক্ষেত্ৰত মই ভাবো সকলোৱে সহযোগিতা আগবঢ়াব লাগিব। বহু ব্যক্তিয়ে কয়, শুনো মোৰ লগত কিছুমান কথাত অকমান তৰ্ক বিতৰ্কও কৰে, কিছুমানে আলোচনাও কৰে যে কবিতা এটা হেনো সাৱলীলভাৱে পাঠ কৰিলেই আৰু শ্ৰুতিমধুৰ কণ্ঠেৰে পাঠ কৰিলেই মানুহৰ ভাল লাগিলেই আবৃত্তিয়ে পূৰ্ণতা আবৃত্তি হয় বুলি কৈছে বহু কেইজনমানে। নিশ্চয় আমি সেইটো ভাল লাগে, নিশ্চয় আমাৰ সেইটো আকৰ্ষিত কৰিছে, কবিতাটোৱে প্ৰাণ পাইছে নিঃসন্দেহে। কিন্তু সেইটো মূল্যায়ন যদি কৰিবলৈ চাওঁ, হয়তো তাৰ যদি স্বৰ প্ৰক্ষেপণ শৈলী যেনেকুৱা হ'ব তেনেকুৱাকে নকৰি যদি বেলেগ ধৰণে কৰে, তেতিয়াহ'লে হয়তো মূল্যায়নত কমি যাব মাত। এতিয়া সেই প্ৰসংগতে যদি কওঁ যে উচ্চ স্বৰৰ কবিতা এটা, এতিয়া অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাবোৰ চব উচ্চ স্বৰৰ কবিতা, মানে আৰু খুব শব্দত জোৰ দিব লগা হয় সেই কবিতাবিলাকত, মানে ৰুদ্ৰৰসৰ কবিতা থাকে প্ৰায়বিলাকে, বীৰৰসৰ কবিতা থাকে। এতিয়া অকণমান আগত আমাৰ দেৱব্ৰত চক্ৰৱৰ্তীয়ে এইটো নহয় হাঁহি তামাচাৰ কবিতাটো আবৃত্তি কৰিছে, অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা সেইটো, এতিয়া অগ্নিবীণাৰ টান। গতিকে সেই কবিতাটোৱে হওক বা তাৰ আগৰ বাৰু তেখেতে মই বিপ্লৱী মই তাণ্ডৱী কবিতাটো আবৃত্তি কৰিছিলে, যদি মোৰ মনত যদি মই পাহৰা নাই। গতিকে সেই কবিতাটো এটা যথেষ্ট মানে উচ্চ স্বৰৰ কবিতা আৰু খুব মানে শব্দত জোৰ দিবলগীয়া কবিতা আৰু দ্ৰুতলয়ৰ কবিতা। গতিকে এই যে কথাখিনি তেখেতে খুব সুন্দৰকৈ আবৃত্তি কৰিছিলে, সেইটো মই অনুভৱ কৰিছো তেখেতে আবৃত্তি কলাৰ লগত খুব ঘনিষ্ঠভাৱে জড়িত হৈছে, অধ্যয়ন কৰিছে, চৰ্চা কৰিছে যেন অনুভৱ হয়। গতিকে এনেধৰণৰ কথাবিলাক আমি আবৃত্তি কলাৰ লৈ যাওঁতে আমি লক্ষ্য ৰাখিব লাগিব বা মন কৰিব লাগিব। এতিয়া কেৱল এতিয়া সেই কথাটোত মই মোৰ হেৰি আছে, দ্বিমত নাই, মোৰ মানে সমৰ্থন নাই যে এটা কবিতা সাৱলীলভাৱে পাঠ কৰিলেই বা শ্ৰুতিমধুৰ কণ্ঠেৰে দৰ্শকক আকৃষ্ট কৰিব পাৰিলেই আবৃত্তি ৰূপে স্বীকৃত হ'ব শুদ্ধ আবৃত্তিৰ ৰূপত। সেইটো মোৰ মানে সমৰ্থন নাই কথাটো। আৰু গতিকে আমি সেই প্ৰসংগতে যদি আমি মই আৰু আন এটা কথা কওঁ, যদি এতিয়া আমি দৈনন্দিন জীৱনত যেতিয়া আমি কথা বতৰা পাতি থাকো, আমি সেই দৈনন্দিন জীৱনত কথা বতৰা পাতোতেও আমি ভাৱ ৰসক গুৰুত্ব দিয়েই কথা পাতো, আমি কলালৈ নাযাওঁৱেই। আমি দৈনন্দিন জীৱনত যেতিয়া কথা পাতো, আমাৰ যেতিয়া খুব খং উঠে, আমি তেতিয়া আমাৰ কথা বতৰাবোৰ কি হয়, তেতিয়া আমাৰ কথা বতৰাবোৰ কি হয়, খুব মানে স্বৰটো উচ্চ হৈ যায়, খঙত আমি চিঞৰো। আৰু আমাৰ তেতিয়া কথা কোৱাৰ মানে যিটো লয়, মানে গতিটো খুব খৰ হয়। তেতিয়া আমি তেতিয়া খং উঠিলে লাহে লাহে কথা ক'ব নোৱাৰো, আমি খুব খৰকে কওঁ আৰু খুব উচ্চ স্বৰে কওঁ খং উঠিলে। ঠিক তেনেকে যেতিয়া আমাৰ দুখ লাগে, দুখ লাগিলেও আমি কি কৰো, আমাৰ স্বৰটো নিম্ন হয় আৰু আমাৰ তেতিয়া কি হয়, গতিটো নিম্ন হয় আৰু বিলম্বিত লয়লৈ গুচি যায় তেতিয়া। গতিকে এনেধৰণৰ কথাবিলাক আমি দৈনন্দিন জীৱনৰ কথা বতৰা পাতোতেই ব্যৱহাৰ হয়, কলাত কিয় প্ৰয়োগ নহব তেতিয়াহ'লে? আৰু তাৰোপৰি আৰু এটা কথা কওঁ, কেৱল কলা বুলিয়েই নহয়, এতিয়া আমি যেনিবা ভাত এসাঁজ ৰান্ধিছো, আমি ভাত এসাঁজ ৰান্ধোতেও আমি দাইলত বোলে আমি কিমান নিমখ দিব লাগিব, কিমান হালধি দিব লাগিব, কিমান তেল মাৰিব লাগিব, বা মাংসখিনি ৰান্ধোতে আমি কি ধৰণৰ মছলা প্ৰয়োগ কৰিলে ভাল লাগিব খাই বেছি, এনেধৰণৰ কথাবিলাক আমি ৰান্ধোতেও আমাৰ ৰন্ধন কৌশল যিটো আমি ৰান্ধোতেও প্ৰয়োগ কৰিব লগা হয়। ঠিক তেনেকে গাড়ী এখন চলাওতেও আমি ষ্টেয়াৰিংডাল আমি কেনেকে ঘূৰাব লাগিব, গিয়াৰ ক'ত কেতিয়া লগাব লাগিব, ব্ৰেক কেতিয়া মাৰিব লাগিব, এই কথাবোৰ গোটেইখিনি এটা গ্ৰামাৰ, ব্যাকৰণ। গতিকে সেই কথাখিনি প্ৰথমতে আমি নলেজত আনি লওঁ, তাৰপিছতহে আমি গাড়ীখন চলাব পাৰো। কাৰণ গাড়ীখন যদি আমি সেইখিনি ফ'ল' নকৰি যদি গাড়ীখন চলাওঁ, আমি ফেইল হ'ম। গতিকে সেই তেনেকুৱা ধৰণৰ প্ৰতিটো কথাতে, খোজকাঢ়ি যাওঁতে আমি লেফ্ট বা আহোঁতে লেফ্ট বা ৰাইট এইখিনি ফ'ল' কৰিব লাগিব। প্ৰতিটো কথাতে নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি আমি অৱলম্বন কৰিব লাগিবই প্ৰতিটো কথাতে। গতিকে মই সেই প্ৰসংগতে ক'বলৈ বিচাৰিম যে আবৃত্তিও এটা স্বতন্ত্ৰ কলা,
স্বতন্ত্ৰ কলা বা আবৃত্তিও এটা নিজা ৰূপ আছে, নিজা বৈশিষ্ট্য আছে, এটা শিল্পসন্মত ৰূপ আছে, তাৰ ব্যাকৰণ আছে। আমি এতিয়া সেই প্ৰসংগতে আমি যদি কওঁ যে এজন নাট্যকাৰৰ এখন নাটক কোনে প্ৰাণ দিয়ে, অভিনেতা অভিনেত্ৰীসকলে অভিনয় কৰাৰ মাজেৰে সেই নাট্যকাৰজনৰ নাটকখনক প্ৰাণ দিয়ে বা দৰ্শকৰ মাজলৈ লৈ যায়। ঠিক তেনেদৰে এজন গীতিকাৰৰ গীতটি গায়নশৈলীৰ ওপৰত নিৰ্ভৰ কৰি সমাজত প্ৰতিষ্ঠা লাভ কৰে। কিমান সুন্দৰকে গীতটো পৰিৱেশন কৰিব পাৰিছে, কিমান তাৰ যিখিনি ক্লাছিকেল নোট ক্লাছিকেল নোটখিনি ব্যৱহাৰ কৰি কি ধৰণে কবিতাটো পৰিৱেশন কৰিছে, গানটো পৰিৱেশন কৰিছে, এই কথাবোৰ গম পোৱা যাব। বা সেইধৰণে এজন কবিৰ কবিতাটো ক'বলৈ গ'লে এগৰাকী আবৃত্তি সাধকেহে বোলে প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে, বা এগৰাকী সু আবৃত্তিকাৰেহে বোলে কবিতাটো প্ৰাণময় কৰি তুলিব পাৰে প্ৰকৃতাৰ্থত, মানে শুদ্ধ ৰূপত। গতিকে সেইখিনি কথালৈ লক্ষ্য ৰাখিলে আমি ক'ব পাৰিম যে কবিতা এটা প্ৰাণৱন্ত কৰাত বা কবিতাক জনতাৰ মাজলৈ লৈ যোৱাত বা কবিতাক জনমুখী কৰাত আবৃত্তিয়ে এক শক্তিশালী ভূমিকা পালন কৰে। এতিয়া আবৃত্তিয়ে সেইখিনি পালন কৰাৰ উপৰিও আবৃত্তি এটা স্বতন্ত্ৰ কলা হিচাপেও আমি চৰ্চা কৰোঁ বা অধ্যয়ন কৰোঁ, কাৰণ আবৃত্তি এটা পৰিবেশ্য কলা, আৰু এই কলাটোক আমি ক্লাছিকেল নোটছেৰে আমি প্ৰতিযোগিতাত পৰিৱেশন কৰাৰ উপৰিও আমি কেতিয়াবা মঞ্চত পৰিৱেশন কৰোঁতে আকৌ আমি কি কৰিব পাৰোঁ, কিছুমান বিভিন্ন ধৰণৰ উপস্থাপনেৰেও আমি সেই আবৃত্তিক আমি উপস্থাপন কৰিব পাৰোঁ বা পৰিবেশ্য কলাৰ ৰূপত। জাষ্ট প্ৰগ্ৰেম, এতিয়া আমি কেতিয়াবা আমাৰ মই বিপ্লৱী মই তাণ্ডৱী কবিতাটো মই কমেও 5 বাৰ মান মোৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আবৃত্তি পৰিৱেশন কৰাইছোঁ নৃত্যৰ মাজেৰে, লগতে সংগীত ব্যৱহাৰ কৰি। এবাৰ 70 জন ছাত্ৰ ছাত্ৰীক 2008 চনৰ কথা, সেইটো এখন স্কুলৰ সোণালী জয়ন্তীত মোক আমন্ত্ৰণ জনাইছিলে এটা প্ৰগ্ৰেম মানে ছেট কৰি দিবৰ বাবে দুলীয়াজানত, আৰু সেই প্ৰগ্ৰেমটোত আব্দুল কালাম ছাৰ আহিছিলে, আৰু তেতিয়া মই 70 গৰাকী ছাত্ৰ ছাত্ৰীক মই সেই কবিতাটো পাৰফৰ্ম কৰাইছিলোঁ। আধাখিনি ছোৱালী, আধাখিনি ল'ৰা, আধাখিনি বিপ্লৱী সজাইছিলোঁ, আধাখিনিক মই তাণ্ডৱী সজাইছিলোঁ। আৰু সেইধৰণে মই বিভিন্ন ধৰণৰ বহু কথা তাত সোমোৱাইছিলোঁ, কিছুমান শ্লোক সোমোৱাইছিলোঁ, কিছুমান ডাইলগ সোমোৱাইছিলোঁ কবিতাৰ মাজে মাজে, বা নৃত্য পৰিৱেশন কৰাইছিলোঁ, সংগীত ব্যৱহাৰ কৰাইছিলোঁ। এনেধৰণৰ বিভিন্ন কাৰুকাৰ্যৰে আমি কবিতা এটা উপস্থাপন কৰিব পাৰোঁ, দৰ্শকক সেইধৰণেও আমি মনোৰঞ্জন দিব পাৰোঁ আবৃত্তিৰ মাধ্যমেৰে। আবৃত্তিৰ প্ৰতিযোগিতাৰ কেৱল বিষয়ে হৈ থাকিব নালাগে, মই ভাবোঁ প্ৰতিযোগিতাটো থাকিব লাগিব, কিন্তু কেৱল প্ৰতিযোগিতাৰ বিষয় হ'ব নালাগে। আবৃত্তি পৰিবেশ্য কলাৰ ৰূপত উন্নততকৈ উন্নতল অৱস্থালৈ আমি লৈ যাবলৈ চেষ্টা কৰিব লাগিব। আজি মুম্বাই স্বৰ্ণ শাখাই যিদৰে আবৃত্তিক লৈ সচেতন হৈছে, গভীৰভাৱে চিন্তা চৰ্চা কৰিছে, খুব সুন্দৰ সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে, আজি মই ভাবোঁ ভাৰতৰ অন্যান্য ঠাইৰ মানুহেও যদি আবৃত্তিক লৈ এনেধৰণে চিন্তা কৰে বা বিভিন্ন ধৰণৰ এনেধৰণৰ আবৃত্তিৰ আলোচনা বিলোচনালৈ আগবাঢ়ে, তেতিয়া হয়তো সমগ্ৰ ভাৰততে আবৃত্তি আৰু বহু ওপৰলৈ গুচি যাব, আৰু আমি আবৃত্তিকাৰসকল যিসকলে আমি বিশেষভাৱে লাগি আছোঁ, আমাৰো শ্ৰম সাৰ্থক হ'ব, বা আমাৰ পিছৰ প্ৰজন্মই আবৃত্তি কলাক লৈ মানে চৰ্চা কৰিবৰ কাৰণে এটা মানে সাহস পাব বা বাট পাব, বা ভৱিষ্যতলৈ তেওঁলোকৰ মানে জীৱিকা উপাৰ্জনৰো যাতে এটা পথ হ'বগৈ পাৰে আবৃত্তি কলা, জীৱিকা উপাৰ্জনৰ এটা প্ৰফেশ্যন হিচাপে যাতে আবৃত্তিক ল'ব পাৰে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ গঢ়ি উঠিব লাগে বুলি মই ভাবোঁ, আৰু এই ক্ষেত্ৰত সকলোৱে আচলতে সহযোগিতা কাম্য। গতিকে আবৃত্তি কিদৰে কবিতাক লৈ যায় সেই প্ৰসংগটো দুআষাৰ ক'ম। তাৰ আগতে মই আবৃত্তি কৰিবলৈ হ'লে কোনকেইটা দিশত বিশেষভাৱে গুৰুত্ব দিব লাগে অকণমান কম চমুকে, কিন্তু তাৰ আগতে মই এটা কবিতা আবৃত্তি কৰি লওঁ বুলি ভাবিছোঁ, যিহেতু এইটো এটা আবৃত্তিৰ অনুষ্ঠানেই, গতিকে আবৃত্তি এটা নকৰিলে হয়তো অসম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। নে কি কয় বাৰু আপোনালোকে? খুব ভাল। হয়, ঠিকেই কৈছে। নিশ্চয় নিশ্চয়, ধন্যবাদ। মই নৱকান্ত বৰুৱাৰ এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ, ক্ৰমশ এটা সাধু কথা। ক্ৰমশ এটা সাধু কথা। এইখন দেশ আমি চিনি পাওঁ, ইয়াৰে ৰজাৰে বাৰী কোঁৱৰৰ সাধু কথা আমি যুগ যুগ ধৰি নতুন গঢ়েৰে গঢ়িছোঁ।
তেজীমলা মৰি ভোগ জৰা হয়। ৰাজকোঁৱৰৰ সোণৰ কাঠিত পাতাল পৰি ৰাজকুঁৱৰীৰ টোপনি ভাগে। ওপৰত কাৰ পাখিৰ শব্দ, কলৰ ড্ৰেগন, তাঁতৰ শালত চিলনিৰ যি চক খাই উঠে। মাথো চক খাওঁ, জানিছিলো জানো এইখন মৰা দেশ। এয়া নৈৰ পাৰ, হাউদৰ ডিঙা দেহালৈ অবুধ কেতেকী হয়। এলাগী ৰাণীৰ চকু পানী সৰে, ডাইনী বুঢ়ীৰ হাতত কিমান ৰজাৰ পুতেক মৰে। এই নৈ পাৰ, হাউদৰ দিন শামুকৰ খোলা ৰ'দত জিলিকি চকুত পিয়াহ লগাই পানী ক'ত? পানী ক'ত সেউজীয়া পাৰৰ ধাননি? কাগজৰ পোকে খাই গ'ল নেকি কবিতাৰ সেই ৰং? লুইত শুকান, লুইতত পানী নাই। পাতকুৱাবোৰ পাতালৰ বিষ অহাবা। এটোপা পানী বিলৰ শুকান বোকাৰ মাজত, শুকান মাছৰ কাঁইটত লাগি ওলাই আমাৰ লুনিয়াতে। পানী ক'ত? পানী পাতালৰ পানী, আকাশৰ পানী, নগা পাহাৰৰ টিঙৰ সিপাৰে মেঘ জানো সেয়া? চিয়াঁহীৰে কলা ব্লটিং কাগজ। পানী ক'ত? পানী নাই। সাকিনা, তোমাৰ জিভাৰ ৰসেৰে কিমান জীয়াই ৰাখিবা ইতিহাস জোৰা কাৰবালা মোৰ প্ৰান্তৰ? তেজ ঘড়ীটোৰ ৰঙা তেজবোৰ পৰি পৰি শেষ হ'ল। লীলাৰ ডিঙিৰ মণি সৰি পৰি বীজগণিতৰ সৃষ্টি হয়, কিন্তু সময় নৰয়। কমলা কুঁৱৰী, জলকুঁৱৰৰ সপোন মিছানে? পানী ক'ত? পানী কিমান হ'ল? স্বৰ্গদেউ নাই, সময়ো যে নাই, আমাকেই কোৱা পানী বা কিমানে হ'ল? কমলা কুঁৱৰী বুঢ়ী গ'ল, কমলা কুঁৱৰী বুঢ়ী গ'ল, কমলা কুঁৱৰী বুঢ়ী গ'ল, আৰু ইতিহাস জুৰি পৰি ৰ'ল মাথো শুকান হাড়ৰ সিজু কাঁইটৰ দেশ, মৰা পৃথিৱীৰ দেশ। হাউদৰ নাও তথাপি চলিছে, হাউদৰ নাও খৰাং মাটিতো চলে। পানীৰ পিয়াহ হাউদৰ নাই, মাথোৰ সোণৰ পিয়াহ। পানী দিম বুলি আমাৰ চৰাতে গাঁত খানি খানি খুন্দে চাৰোতে খাওঁতে কেৱল পালে হেজাৰ হেজাৰ ফুল কোঁৱৰৰ, মণি কোঁৱৰৰ, লাও খোলা আৰু জকা। আমি তাক এটা পুৰণি সাধুকে শুনো। শুকান বালিত, শুকান বোকাত সিহঁতে উচুপি কান্দে। আছিলো ৰজাৰ পোতাই, তপত বালিত পৰি কান্দো আজি। আৰু বা কি বিলৈ, আৰু কি বিলৈ, কিহৰ বিলৈ? আমি জানো কি বেদনা, অসংখ্যৰ মৃত্যুৰ সেতু, তাৰ ওপৰেদি জীৱনৰ সৰীসৃপ আহিছে বগাই। আৰু কি বিলৈ আছে কোনে কব? এই এটা সাধু আজিওতো শেষ হোৱা নাই। মই কথা কোৱাৰ মাজতে আবৃত্তিটো কৰিছো, গতিকে কিমান প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰিছো ক'ব পৰা নাই। খুব সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে। সঁচাকৈ এখন বেলেগ পৃথিৱীলৈ গুচি গলো। ধন্যবাদ জনাইছো আৰু। হয় হয়, কথাৰ প্ৰসংগতে গাইছো কাৰণে নাজানো আৰু কি হৈছে, বা আপোনালোকে ভাল লগা বুলি জানি সুখী হলো, ধন্যবাদ। আৰু ইয়াৰ পিছতে মই আগবাঢ়িম যে কবিতা এটা আবৃত্তি কৰিবলৈ হ'লে মূলতঃ প্ৰাৰম্ভিক পৰ্যায়ত বা যিটো বেচিক নলেজ বুলি কয়, কোনকেইটা কথালৈনো লক্ষ্য ৰাখিব লগা হয়। এতিয়া প্ৰথমতে কবিতা এটা কৰোঁতে আমি প্ৰথম কবিতাটো চিলেক্ট কৰাটো দৰকাৰ, মানে নিৰ্বাচন। কবিতা এটা আবৃত্তি কৰাৰ আগত আমি কবিতাটো সুনিৰ্বাচন কৰিব পাৰিব লাগিব। কবিতাটো আবৃত্তিৰ কাৰণে যোগ্য হয় নে নহয়, মানে আবৃত্তি কৰিবলৈ তাৰ স্কোপখিনি আছেনে নাই, বা সেই কবিতাটোত সামাজিক বাৰ্তা এটা আছেনে নাই, ৰাইজৰ মাজলৈ লৈ যোৱাৰ পাছত সেই কবিতাটোৱে সমাজত এটা যোগাত্মক প্ৰভাৱ পেলাব পাৰিবনে নোৱাৰে। যদি তাৰ নেতিবাচক বা
নেতিবাচক দিশ থাকে বা তাৰ যদি এটা বিয়োগাত্মক দিশ থাকে গতিকে তেনেধৰণৰ কবিতা হয়তো আমি আবৃত্তি কৰাতকে মই ভাবো অলপ যোগাত্মক প্ৰভাৱ থকা বা সমাজলৈ বাৰ্তা কঢ়িওৱা বা অকমান মনোৰঞ্জন দিব পৰাও কেতিয়াবা কবিতা কৰিব পৰা যায় বা আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত কিছুমান কথাৰ যিটো হৃদয়স্পৰ্শী কথা বুলি কয় তেনেধৰণৰ কিছুমান কথাৰো আবৃত্তি আমি নিৰ্বাচন কৰিব পৰা যায় তেনেধৰণৰ কবিতা গতিকে নিৰ্বাচনটো প্ৰথম কথা দ্বিতীয়তে আহিলে কবিতা এটা মুখস্থ কৰা কথাটো কবিতা এটা কিয় মুখস্থ কৰিব লাগে আচলতে অৱশ্যে এইটো ঠিক যে আমি ছাত্ৰ ছাত্ৰীসকলক সেই পৰামৰ্শটো দিওঁ বা আমাৰ যিটো পদ্ধতিগত শিক্ষা আমি তাত এটা শৰ্ত হিচাপে আমি আবৃত্তি মুখস্থটো আমি ৰাখোঁ কিন্তু যেতিয়া অলপ ডাঙৰ হয় বয়স হয় মানুহৰ তেতিয়া নিশ্চয় আমাৰ স্মৰণ শক্তিটো কমি যায় গতিকে তেতিয়াও আমাৰ যদি আবৃত্তি এটা কৰিবলৈ মন যায় আমি এইটো নহয় যে আমি মুখস্থ কৰিব নোৱাৰাৰ কাৰণে আমি আবৃত্তিটো নকৰিম এনেকুৱাও নহয় কথাটো আমি যেতিয়া আমাৰ বয়সীয়াল মানুহ আমাৰ দৰে ব্যক্তিসকলৰ যদি আমাৰ স্মৰণ শক্তিটো আমাৰ লাহে লাহে কমি যাব তেতিয়া হয়তো আমি কবিতা এটা চাই আবৃত্তি কৰিম যদি আবৃত্তি কলা কৌশলখিনি প্ৰয়োগ কৰি আমি আবৃত্তি কৰিব পাৰোঁ গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষভাৱে সেই কথাটো প্ৰযোজ্য বুলি ভাবোঁ যে কবিতা এটা কিয় মুখস্থ কৰিব লাগে আৰু ডাঙৰে কৰিলেও খুব ভাল কিয়নো কবিতাটো তেতিয়া গভীৰভাৱে সোমাই যাব পৰা যায় কবিতাৰ যি বিষয়বস্তু যি বক্তব্য সেই বক্তব্যক নিজৰ বক্তব্যৰ দৰে পৰিৱেশন কৰিব পাৰে এগৰাকী আবৃত্তিকাৰে যদি কবিতাটো মুখস্থ কৰি লোৱা যায় তেতিয়া কি হয় আৰু এটা কথা নিজৰ অভিব্যক্তিত বা যিটো এক্সপ্ৰেছন সেইটো তাৰমানে খুব সুন্দৰকৈ ফুটাই তুলিব পাৰে হৃদয়ংগম যদি কৰি থোৱা থাকে কবিতাটো যদি কণ্ঠস্থ হৈ থাকে নহ'লে কি হয় আমি কবিতাটো কিতাপলৈ চাই থাকোঁতে বা কাগজ খিলালৈ আমি চাই থাকোঁতে আমাৰ কি হ'ব আমাৰ যিটো এক্সপ্ৰেছন সেইটো প্ৰকাশ নাপাব আৰু আমাৰ কনচেনট্ৰেশ্যনটো কিতাপলৈ গৈ থাকিব আৰু তেতিয়া কি হ'ব আমাৰ যদি আমি দৰ্শকৰ সন্মুখত কবিতাটো আবৃত্তি কৰোঁ মঞ্চত তেতিয়া আমাৰ দৰ্শকৰ লগত যোগাযোগটো নাথাকিব দৃষ্টিৰ যোগাযোগটো নাথাকিব দৰ্শকে তাৰমানে সেই আবৃত্তিটো চাই ভাল নাপাব কাৰণ আমাৰ যিহেতু দৃষ্টিৰ যোগাযোগটো দৰ্শকৰ লগত নাথাকে গতিকে এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে কবিতা এটা মুখস্থ কৰাটো খুব জৰুৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু এটা কথাৰ বাবে জৰুৰী আমি তেওঁলোকক কওঁ যে তোমালোকে যদি কবিতাবিলাক মুখস্থ কৰি থোৱা তেতিয়াহ'লে কি হ'ব ভৱিষ্যতৰ কেতিয়াবা যদি তোমালোকে কোনোবা অনুষ্ঠান এটাত উপস্থিত আছা তোমাক যদি কোনোবাই হঠাতে কয় যে তুমি কবিতা আবৃত্তি কৰা নহয় তুমি এটা কবিতা আবৃত্তি কৰাচোন তেতিয়া তুমি যদি মুখস্থ থাকে কণ্ঠস্থ হৈ থাকে তুমি হঠাতে কবিতাটো আবৃত্তি কৰি দিব পাৰিবা আগতীয়াকৈ প্ৰস্তুত নহ'লেও কিন্তু যদি মুখস্থ নাথাকে তুমি সেই সুবিধাটো গ্ৰহণ কৰিব নোৱাৰিবা তুমি সেই সুবিধাৰ পৰা বঞ্চিত হ'লা কাৰণ তুমি মুখস্থ নাই কবিতাটো তুমি কৰিব নোৱাৰিবা তেতিয়া গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি মুখস্থ কৰা কথাটো যে গুৰুত্ব দিওঁ এই কথাটোৰ কাৰণে গতিকে ৩ নম্বৰ কথালৈ মই আহিম উচ্চাৰণ আবৃত্তি কলাত উচ্চাৰণৰ কথালৈ বিশেষভাৱে লক্ষ্য ৰাখিব লগা হয় যে সুস্পষ্ট উচ্চাৰণ আৰু বিশুদ্ধ উচ্চাৰণ আৰু মানে শ্ৰোতাৰ কৰ্ণগোচৰ কৰিব পৰা উচ্চাৰণ মানে আমি যদি মঞ্চত কবিতা এটা আবৃত্তি কৰোঁ আমাৰ উচ্চাৰণখিনি শুদ্ধও হ'ব লাগিব স্পষ্টও হ'ব লাগিব আৰু আমাৰ অকণমান মানে গোটেই মঞ্চৰ মানুহে শুনিব পৰাকৈ আমি ডাঙৰকৈ আমি উচ্চাৰণ কৰি পেলাই কবিতাটো আবৃত্তি কৰিব লাগিব গতিকে উচ্চাৰণৰ মানে বৈজ্ঞানিক ধ্বনিগত কথাবিলাক আমি আচলতে এইখিনি অধ্যয়ন কৰাৰ ফলতহে আমি জানিম বা চৰ্চা সাধনা কৰাৰ দিশতহে আমি গম পাম সেইবোৰ যিমানে চৰ্চা কৰি থাকিম উচ্চাৰণ সম্পৰ্কে আমাৰ জ্ঞান হৈ থাকিব আমি সেইখিনি মানে বিজ্ঞানসন্মত ধ্বনিবিলাক শিকি গৈ থাকিম এনেদৰে আমি উচ্চাৰণৰ কথা কৈ পেলাই আমি শিকাব নোৱাৰিম গতিকে উচ্চাৰণৰ কথা সেই প্ৰসংগত মই আনিলোঁ আৰু বহুতে উচ্চাৰণৰ আগতে দেৱেন দত্ত ছাৰে উচ্চাৰণৰ প্ৰসংগত বহুত কথা পেপাৰত লিখি থাকে মই কিছুমান কাটিঙো কৰিছিলোঁ আগতে সেই কোনটো শব্দৰ উচ্চাৰণ এতিয়া বিশেষকৈ মই আৰু এটা কথা কওঁ ৰিচেণ্টলি এখন মানে উচ্চাৰণ সম্পৰ্কে এখন অভিধান প্ৰকাশ পাইছে মই এটা ইনফৰমেশ্যনো দিছোঁ আচলতে সুমন্ত চলিহা বুলি এগৰাকী ব্যক্তিয়ে উচ্চাৰণ সম্পৰ্কে এখন অভিধান প্ৰস্তুত কৰি উলিয়াইছে আৰু মই অৰ্ডাৰ দিছোঁ গ্ৰন্থখন তাত মানে আমাৰ বিশেষকৈ আমাৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত উচ্চাৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট পাজল লাগে কোনটো শব্দত অটো ধ্বনিত হ'ব কোনটোত নহয় এতিয়া আমি অথচ ক্ৰমশ ৰাজনৈতিক এনেকুৱা ধৰণৰ কিছুমান শব্দ আছে বহুত আছে তেনেকুৱা অধ্বনিটো ক'ত উচ্চাৰিত হ'ব ক'ত নহ'ব কিছুমানে ধ্বনিটো উচ্চাৰণ কৰে কিছুমানে নকৰে এতিয়া অথচ বুলি কিছুমানে কয় অথচ এতিয়া একচুৱেলি অথচটো শুদ্ধ অথচটো গ'ল ঠিক তেনেকৈ ৰাজনৈতিক এতিয়া ৰাজনীতি বুলি কোৱাৰ লগে লগে কিন্তু য'টোত অটো উচ্চাৰণ নহয় কিন্তু ৰাজনৈতিক বুলি কোৱাৰ লগে লগে য'টোত অটো উচ্চাৰণ হ'ব এনেকুৱা ধৰণৰ বহুত কথা আছে বা সমাসবদ্ধ শব্দবিলাকত এতিয়া যোগ শব্দটো আমি যোগ বুলি কওঁ কিন্তু যোগ সম্ৰাট বুলি যদি আমি কওঁ যদি সেইটো
সমাসবদ্ধ হৈ যায় তেতিয়াহ'লে তাত কিন্তু আমি যুগটো যুগ বুলি ক'ব লাগিব, গটোত অটো যুক্ত হৈ যায়। গতিকে সেই শব্দবিলাকৰ যিটো শুদ্ধিকৰণ সেই কথাবিলাক উচ্চাৰণৰ ক্ষেত্ৰত আহে আৰু সেই কথাবিলাকলৈ আমি বিশেষভাৱে গুৰুত্ব দিব লগা হয়, শিকিব লাগিব, লক্ষ্য ৰাখিব লাগিব আবৃত্তিকাৰসকলে। গতিকে মুখস্থৰ ওপৰত মই ইমানকণে কৈছোঁ, বৰ বিশেষ নকওঁ, কাৰণ কেলে সময় যিহেতু শ্বৰ্ট। তাৰপিছতে আহিলে ৰসৰ জ্ঞান। আমাৰ নৱৰসৰ বিষয়ে আমি জানিব লাগিব। প্ৰতিটো কলাতে নৱৰসৰ কথা জানিব লগা হয়, নাচতেই হওক, গানতেই হওক, নাটকতেই হওক। যিকেইটা নৱৰস আছে আমাৰ বীৰ ৰস, ৰুদ্ৰ ৰস, ভয়ানক ৰস, কৰুণ ৰস, শৃংগাৰ ৰস, এনেদৰে আমাৰ 9টা ৰস আছে। এই 9টা ৰসৰ প্ৰক্ষেপণ শৈলী বেলেগ বেলেগ। আমাৰ তাৰমানে কোনটো ৰসত, ৰুদ্ৰ ৰসত আমাৰ প্ৰক্ষেপণ শৈলীটো কেনেকুৱা হ'ব, ঠিক তেনেকৈ বীৰ ৰসত কেনেকুৱা হ'ব, আৰু ঠিক তেনেকৈ কৰুণ ৰসত আমাৰ প্ৰক্ষেপণ শৈলী কেনেকুৱা হ'ব, স্বৰটো ক'ত যাব, লয়টো কেনেকুৱা হ'ব, এনেধৰণৰ কথাবিলাক ৰসৰ প্ৰসংগত আহে। আৰু প্ৰতিটো ৰসতে এটা এটা স্থায়ী ভাৱ থাকে, আৰু সেই স্থায়ী ভাৱটো আমি জানিব লাগিব। এতিয়া ৰুদ্ৰ ৰসৰ স্থায়ী ভাৱটো হৈছে ক্ৰোধ ভাৱ, ঠিক তেনেকৈ বীৰ ৰসৰ স্থায়ী ভাৱটো হৈছে উৎসাহ ভাৱ, ঠিক তেনেকৈ কৰুণ ৰসৰ স্থায়ী ভাৱটো হৈছে সুখ ভাৱ, শৃংগাৰ ৰসৰ স্থায়ী ভাৱটো হৈছে ৰতি ভাৱ। এনেধৰণৰ স্থায়ী ভাৱবিলাক আমি জানি তাৰ প্ৰক্ষেপণ শৈলীৰ বিষয়ে গম পাম। গতিকে ৰসৰ প্ৰসংগত সেই কথাখিনিলৈ আমি গুৰুত্ব দি আমি অধ্যয়ন কৰিব লাগিব, ৰসৰ ব্যাখ্যা প্ৰসংগত আমি জানিব লাগিব। ঠিক তেনেকৈ ভাৱ অনুযায়ী প্ৰক্ষেপণ শৈলী অৰ্থাৎ মডুলেশ্যন এই ৰসতে সোমাই থাকে। এতিয়া আমাৰ মডুলেশ্যন বুলি ক'লে আমি যিটো স্বৰটো যিটো উঠা নমা, আমাৰ এতিয়া মই কৰ্মশ কবিতাটো কৰিছোঁ, কবিতাটোত মই কোনো এটা প্ৰেগাফত হয়তো মই উশাহটো একেটা উশাহতে মই কথা গোটেই প্ৰেগাফ পংক্তিটো গাইছোঁ, তাৰ সৌন্দৰ্যতাটো ৰক্ষিত হ'বৰ কাৰণে, নহ'লে কি হ'ব, তালবোৰ ভাগি যাব, তাল মান চব ভাগি যাব। গতিকে মই এটা উশাহতে কৰিব লগা হৈছে তাৰ সৌন্দৰ্যতাটো ৰক্ষিত হ'বৰ বাবে। আৰু ঠিক তেনেকৈ কোনোবা তাত মই স্বৰটো উচ্চ কৰিছোঁ, ক'ৰবাত আকৌ মই নিম্ন কৰিছোঁ। এইবোৰে হৈছে মডুলেশ্যন। আমি ক'ৰবাত একেটা উশাহতে গোটেই পংক্তিটো টানি নিম, ক'ৰবাত হয়তো আমি জ্যোতি বা বিৰতি দিম। এতিয়া বিৰতি বুলি ক'লে বিৰতি এনে এটা প্ৰকাশ ভংগী য'ত মানে নীৰৱতাই ভাগ ব্যক্ত কৰে। বিৰতি দিবলৈ হ'লে আচলতে বোধ বিচক্ষণতাৰ প্ৰমাণ দিব লগা হয় এগৰাকী আবৃত্তিকাৰে। কাৰণ কিছুমান জ্যোতি লৈ পেলাই যিটো বিৰতি দিয়া হয়, ছেদ আৰু জ্যোতি দুটা থাকে। বিৰতি বুলি ক'লে আমি বুজো ছেদ আৰু জ্যোতি। ছেদ পৰে কেতিয়া, ছন্দকল্পৰ ভাৱ কবিতাৰ ভাৱ গ্ৰহণৰ ক্ষেত্ৰত ছেদটো পৰে, আৰু নিৰ্দিষ্ট ছন্দৰ নিৰ্দিষ্ট ৰূপকল্প অনুযায়ী কি পৰে, জ্যোতি পৰে। মানে দাড়ি কমা এইবোৰ যদি থাকে আমি তাত এনেও ৰ'ব লাগিব। দাড়ি কমা থাকিলে আমি কবিতাটো ৰ'ব লগা হয়। কিন্তু অমিতাক্ষৰ ছন্দৰ ক্ষেত্ৰত কিন্তু কেতিয়াবা আমাৰ দাড়ি কমা ক্ৰছ কৰি অভাৰটেক কৰিও আহিব লগা হয় দেই। এইখিনি অধ্যয়ন কৰিলে গম পাব। কিন্তু সাধাৰণতে আমি ৰওঁ। আৰু ছেদটো ক'ত পৰে, আমাৰ ভাৱ অনুযায়ী। আমি কোনোবা এটা শব্দত আমি এনেধৰণৰ অকণমান এনেকুৱাকে ভাৱটো মানে বিৰতিটো দিওঁ, য'ত বিৰতিটো দিলে পিছৰ বাক্যটোৱে বা পিছৰ শব্দটো মানে সুন্দৰ ৰূপত প্ৰতিফলিত হ'ব। আমি সেইডোখৰত অকণমান বিৰতি দিব লগা হয় শব্দটোৰ কাৰণে, অৰ্থ গ্ৰহণৰ কাৰণে। সেইটো হৈছে ছেদ। গতিকে বিৰতি বুলি ক'লে আমি দুটা বস্তু বুজো, ছেদ আৰু জ্যোতি। গতিকে মডুলেশ্যনৰ কথা ক'লো মই, ভাৱ অনুযায়ী স্বৰ প্ৰক্ষেপণৰ কথা কৈছোঁ। আৰু ঠিক তেনেকৈ লয়টো এতিয়া মই কৈছোঁ যে লয় 3 প্ৰকাৰ, দ্ৰুত লয়, মধ্যম লয়, বিলম্বিত লয়। গতিকে বিলম্বিত লয় মানে একেবাৰে লাহে লাহে, দ্ৰুত লয় মানে খুব খৰকে, মধ্যম মানে মিডিয়াম যিটো। ঠিক তেনেকৈ মাত্ৰাৰ কথাখিনিও আহিব বা ছন্দ জ্ঞানৰ কথাখিনিও আহিব, সেইখিনি অধ্যয়ন কৰিলে গম পাব সকলোৱে। তাৰপিছতে স্বৰৰ স্থানটো আমাৰ কেনেকুৱা হ'ব, স্বৰৰ আমাৰ স্থানটো ক'ৰ পৰা আহে, মানে মন্দস্বৰ বোলে মন্দস্বৰ ক'ৰ পৰা আহে, বক্ষস্থানৰ পৰা। বোলে মধ্যম স্বৰ ক'ৰ পৰা আহে, কণ্ঠস্থানৰ পৰা। বোলে তাৰাস্বৰ ক'ৰ পৰা আহে, বোলে শিৰস্থানৰ পৰা। গতিকে স্বৰৰ স্থান 3টা, কিন্তু স্বৰ প্ৰকাৰ হৈছে 5 প্ৰকাৰ। আৰু 2টা স্বৰ আছে, মন্দস্বৰ, মধ্যম স্বৰ, তাৰাস্বৰৰ উপৰিও আছে কম্পিত স্বৰ আৰু উপাংশু ভাৱ বা ফুচফুচনি বা হুইস্পাৰিং। কম্পিত স্বৰক ট্ৰাম্বলিং বুলি কয় ইংৰাজীত। গতিকে কম্পিত স্বৰটো আমাৰ কিছুমান কবিতাত প্ৰয়োজন হয়, সকলো কবিতাত নহয়। আৰু কম্পিত স্বৰটো ব্যৱহাৰ কৰিলে কি হয়, যেতিয়া আমাৰ খুব খং উঠে, ৰুদ্ৰ ৰসৰ কবিতাত কেতিয়াবা কম্পিত স্বৰ ব্যৱহাৰ কৰিব লগা হয়, বা খুব কৰুণ ৰসৰ খুব য'ত থাকে খুব, তেতিয়া আমাৰ কম্পিত স্বৰটো কেতিয়াবা ব্যৱহাৰ কৰিব লগা হয়। বা কেতিয়াবা প্ৰকৃতি বিষয়ক কিছুমান কবিতাৰ লগত আমাৰ কম্পিত স্বৰটো ব্যৱহাৰ কৰিব লগা হয়, তাত সৌন্দৰ্যতাটো বৃদ্ধি কৰিবৰ কাৰণে। ঠিক তেনেকৈ ফুচফুচনি বা উপাংশু ভাৱ স্বৰটো কেতিয়া কৰিব লগা হয়, যেতিয়া আমাৰ কিছুমান কথা আমি খুব মানে, এতিয়া প্ৰেমৰ কবিতা এটাই হওক যেনিবা, খুব অনুভৱী শব্দ এটা আমি থ্ৰ' কৰিব লগা হৈছে, খুব অনুভৱ কৰি বা প্ৰেমৰ শব্দ এটা থ্ৰ' কৰিব লগা হৈছে, তাত আমি হুইস্পাৰিং ভইচটো ইউজ কৰিম। কাৰণ কেলে, তুমি জানো
এনেকুৱা ধৰণৰ যদি আমি ভইচটো ইউজ কৰোঁ তেতিয়াহ'লে কি হ'ব তাত মানে এটা বেছি এটা প্ৰাণ প্ৰতিষ্ঠা হ'ব সেই তেনেকুৱা ধৰণৰ শব্দবিলাকত আমি কি ব্যৱহাৰ কৰিব লাগিব হুইস্পাৰিং ভইচটো ব্যৱহাৰ কৰিব লাগিব অপেন ভইচটো তাত দিলে নহ'ব অপেন ভইচ খোলা মানে কণ্ঠ আৰু হুইস্পাৰিং ভইচৰ মাজত পাৰ্থক্য আছে সেইখিনি আমি শব্দলৈ অৰ্থলৈ কবিতালৈ আমি প্ৰক্ষেপণশৈলী প্ৰয়োগ কৰিব লগা হয় গতিকে শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰণৰ কথা আছে আমি শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰণৰ কথা আমি ক'বলৈ গ'লে আমি কি কৰিব লাগিব আমি ক'ৰবাত উশাহটো ক'ত কেনেকে খুব কৌশলগতভাৱে আমি উশাহটো লৈ ল'ব লাগিব কিছু জেগাত যাতে মানুহে চুটাই যাতে গম নাপায় তেনেধৰণে আমি কৌশলগতভাৱে ক'ৰবাত আমি উশাহ ল'ব লগা হয় কেতিয়াবা পিছৰ পংক্তিটো সুন্দৰকৈ উপস্থাপন কৰিবৰ বাবে সেইটো হৈছে শ্বাস প্ৰশ্বাসৰ নিয়ন্ত্ৰণ সেইটো নিয়ন্ত্ৰণ বুলি কয় তাৰমানে ক'ত নিয়ন্ত্ৰণটো কৰিব ঠিক তেনেকৈ আৱেগৰ নিয়ন্ত্ৰণ কিছুমান কবিতাত আৱেগটো বেছিকে লাগে কিছুমানত আৱেগটো কম লাগে ঠিক অন্যান্য কলা কৌশলবিলাকৰো তেনেকুৱা আমি কবিতা লিখোঁতেও হওক আমি আৱেগটো কিমান দৰকাৰ কিমান প্ৰয়োজন কৰি কবিতাটো লিখিম ঠিক তেনেকৈ আবৃত্তি কলাটো আৱেগটো আমি কিমান প্ৰয়োগ কৰি কোনটো কবিতাত আৱেগ কিমান প্ৰয়োগ কৰিম এই আৱেগৰ নিয়ন্ত্ৰণটো থাকিব তাৰপিছতে আহিলে শাখাঘাত বা শব্দত দিয়া জোৰ শাখাঘাত মানে শব্দত দিয়া জোৰ হ'ল এতিয়া কিছুমান শব্দত শাখাঘাত বা বলাঘাত শব্দত দিয়া জোৰ যিটো ৱৰ্ড ষ্ট্ৰেছ বুলি কোৱা হয় গতিকে শাখাঘাতটো বা বলাঘাতটো আমি কি বুজো মানে কিছুমান শব্দত আমি বিশেষ শব্দত আমি জোৰ দিওঁ কিছুমান কবিতাৰ বিশেষ শব্দত আমি জোৰ দিব লগা হয় আৰু সেই বিশেষ শব্দত জোৰ দিয়াৰ ফলতহে কবিতাটোৰ প্ৰাণ পায় নহ'লে যদি আমি জোৰটো নিদিওঁ সেই শব্দটোত তেতিয়াহ'লে তাৰ অৰ্থটোৱে হয়তো মানুহক ইমান হৃদয় চুই যাব নোৱাৰিব গতিকে শব্দত দিয়া জোৰৰ ওপৰতো কবিতা আবৃত্তিটোৰ নিৰ্ভৰ কৰে বা প্ৰাণ প্ৰতিষ্ঠা কৰে তাৰোপৰি কণ্ঠটো প্ৰস্তুত কৰিব লাগিব আমি কণ্ঠটো এইখিনি নিয়মখিনি জনাৰ উপৰিও আবৃত্তি কৰিবলৈ হ'লে আমি কণ্ঠ এটা প্ৰস্তুত কৰিব লাগিব আৰু এই কণ্ঠটো আমি প্ৰস্তুত ল'ৰা ছোৱালীবিলাকক কেনেকৈ কৰাম আমি তেওঁলোকক বিভিন্ন ধৰণৰ আমাৰ মুখৰ ব্যায়াম আছে সেইবিলাক আমি তেওঁলোকক শিকাওঁ বাগেন্দ্ৰীয়বিলাকৰ যিটো মানে শিথিল কৰি তোলে বাগেন্দ্ৰীয় ভিতৰৰ গোটেইখিনি মানে শিথিল কৰি তোলে সেই ব্যায়ামবিলাকৰ দ্বাৰা আৰু তাৰোপৰি আমাৰ উমলা গীত কিছুমান আছে সেই উমলা গীতৰ মাধ্যমেৰে আমি ছাত্ৰ ছাত্ৰীসকলক আমি কণ্ঠটো প্ৰস্তুত কৰাওঁ বা আমি প্ৰাণায়াম কৰাওঁ প্ৰাণায়াম এনে এটা বিজ্ঞানসন্মত উশাহ নিশাহ লোৱা পদ্ধতি প্ৰাণায়ামটো হৈছে বিজ্ঞানসন্মত উশাহ নিশাহ লোৱা পদ্ধতি আৰু আমি সেই প্ৰাণায়ামটোত আমি 3টা ক্ৰিয়াৰ দ্বাৰা কৰোঁ পূৰক কুম্ভক ৰেচক আৰু সেই প্ৰাণায়ামটো আমি মানে 3টা ওম মানে ধ্বনি কৰি 3টা স্থানত ওম ধ্বনি কৰি পেলাই আমি প্ৰাণায়ামটো কৰাওঁ আৰু এই প্ৰাণায়ামটো কৰিলে আচলতে কণ্ঠটো খুব সুন্দৰ সবল হয়গে আৰু কণ্ঠনলী খুব সুন্দৰ হয় পৰিষ্কাৰ হয় হাওঁফাওঁ সবল হয় হৃদযন্ত্ৰ শক্তিশালী হয় আৰু তাৰোপৰি গতি নিয়ন্ত্ৰণ বাঢ়ে শব্দত নিয়ন্ত্ৰণ বাঢ়ে বা কৌশলগতভাৱে আমি শব্দ প্ৰয়োগ কৰিব পাৰোঁ বা দীঘলীয়া কাব্যপংক্তিত আমাৰ যিটো দম লাগে উশাহ নিশাহৰ দম লাগে সেই দমটো মানে গঢ়ি উঠে প্ৰাণায়াম কৰাৰ ফলত সেই দমৰ অধিকাৰী হৈ উঠে গতিকে এনেধৰণৰ কথাবিলাক আহে আবৃত্তি এটা পৰিৱেশন কৰাৰ ক্ষেত্ৰত এতিয়া এই কথাটো মই কৈছোঁ যে কবিতা এটাক জনমুখী বুলি যে কৈছে জনমুখী কেনেকৈ কৰা হয় এতিয়া বহু মানুহে কি হয় কবিতা নপঢ়ে কিন্তু আবৃত্তি শুনে বহু মানুহে কবিতা ভাল নাপায় কিন্তু আবৃত্তি শুনি কবিতাক ভাল পাবলৈ লয় এনেকুৱা বহু মানুহৰ আমি উদাহৰণ দিব পাৰোঁ কবিতা নপঢ়ে কিন্তু কোনো তেনে কিন্তু আবৃত্তিটো শুনে গতিকে আবৃত্তিয়েহে সেই কবিতাটোক সেই মানুহজনৰ ওচৰলৈ লৈ গ'ল কবিতাটোৰ আক্ষৰিক ৰূপটোৱে নিয়া নাই তেখেতৰ ওচৰলৈ গতিকে আবৃত্তি সেইবাবেই কবিতাৰ কাৰণে বেছি প্ৰাধান্য আবৃত্তিৰ গুৰুত্ব তাতেই বহুত বেছি গতিকে ক'বলৈ গ'লে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ছাত্ৰ ছাত্ৰীসকলক যদি আমি তেওঁলোকক কিছুমান উমলা গীত শিকাওঁ সেইখিনি মই অকণমান যদি সময় থাকে মই পিছত অকণমান কৰি দেখাম বাৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰিব সেইখিনি গতিকে আমাৰ এই আবৃত্তি কলাটো গল্প উপন্যাস আদিৰ দৰে আচলতে মই ভাবোঁ অতীতৰ পৰা আচলতে আবৃত্তি কলাটো বিভিন্ন ধৰণে চৰ্চা হৈ আহিছে কাৰণ একদম অতীতত আমাৰ যেতিয়া লিখিত ব্যৱস্থা নাছিলে তেতিয়া গুৰুসকলে শিষ্যসকলক বেদ উপনিষদৰ শ্লোকবোৰ মানে মুখে পঢ়ি শুনাইছিলে আৰু তেতিয়া কি হৈছিলে সেইবোৰ শিষ্যসকলে শুনি আয়ত্ত কৰি সেইবোৰ জনমানসত প্ৰতিষ্ঠা কৰিছিলে সেই তেতিয়া আবৃত্তিটো তেনেধৰণৰ মানে প্ৰতিষ্ঠা লাভ কৰিছিলে আবৃত্তি বুলিয়ে ক'ব লাগিব সেইখিনি এইটো আবৃত্তিয়ে তাৰপিছতো বহুত ধৰ্মীয় গ্ৰন্থ ৰামায়ণ মহাভাৰত ইলিয়াড ওডিচি বেদ উপনিষদ কীৰ্তন দশম বাইবেল কোৰাণ ত্ৰিপিটক জিকিৰ জাৰি এই বিভিন্ন ধৰণৰ যিবোৰ ধৰ্মগ্ৰন্থ আছে এই ধৰ্মগ্ৰন্থবিলাক
সুৰ লগাকৈ শ্ৰুতিমধুৰকৈ পৰিৱেশন কৰি এক প্ৰকাৰ আবৃত্তি বুলিয়ে ক'ব লাগিব সেইবিলাক আবৃত্তিৰ মাধ্যমেৰে এক প্ৰকাৰ জনতাৰ মাজলৈ লৈ যোৱা হৈছিলে সেই তেনেকে যে পৰ্যায়ক্ৰমে আবৃত্তিটো আহি আছে মানে যুগ যুগ ধৰি এনেকে আহি আছে আৰু সেই আবৃত্তিত তাৰ উপৰিও আকৌ কিছু আমাৰ আগৰ যিবিলাক মানে প্ৰবাদ প্ৰবচন তাৰপৰা আহিলে আপোনাৰ জিভা কেঁকুৰি ডাকৰ বচন ফকৰা যোজনা এনেকুৱাবিলাক যে মানুহৰ মুখে মুখে অনাখৰী লোকৰ মুখে মুখে যে আমি শুনিবলৈ পাওঁ এতিয়াও আমি গাঁৱৰ কিছুমান মানুহক পঢ়া শুনা নাই কিন্তু তেখেতসকলৰ কিন্তু এনেধৰণৰ ফকৰা যোজনা ক'ব এনেধৰণৰ প্ৰবাদ প্ৰবচন মুখত সলসলীয়াকে ওলাই থাকিব আপুনি মানে আমাৰ আধুনিক যুগৰ খুব শিক্ষিত মানুহ এজনেও নোৱাৰিব সেইখিনি কাৰণ অধ্যয়ন কৰা নাই যিহেতু তেওঁলোকে কিন্তু কি হৈছে অনাক্ষৰী মানুহবিলাকৰ মুখে মুখে কওঁতে কওঁতে সেইখিনি মানে ভাত খোৱা পানী খোৱাৰ দৰে হৈ যায়গে সেইখিনি তেওঁলোক অভিজ্ঞ মানে সমৃদ্ধ হৈ থাকে সেই ব্যক্তিসকল আৰু তেনেধৰণৰ ব্যক্তিসকলক বহুতে বিচাৰি যায় এনেধৰণৰ কিছুমান কিতাপত নথকা প্ৰবাদ বচন পায়েই নেকি ক'ৰবাত ফকৰা যোজনা এটা পায়েই নেকি কিতাপত নথকা গ্ৰন্থত নথকা গতিকে সেই তেনেকে সেইবিলাকো যে মানুহৰ মাজত প্ৰচলিত হ'ল কিহৰ মাধ্যমেৰে প্ৰচলিত হ'ল আবৃত্তিৰ মাধ্যমেৰে সেই তেনেদৰে আবৃত্তি কলাই অতীতৰ পৰা আহি আছে বিভিন্ন মহৎ কলা হিচাপে চিহ্নিত হৈ আহিছে খালি বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে আবৃত্তি কলাৰ ৰূপান্তৰ ঘটিছে বৰ্তমান আবৃত্তি এই পৰ্যায়ত পাইছেহি আৰু কোৱা হয় যে গল্প উপন্যাসৰ দৰে হেনো আবৃত্তিও এটা মানে বংগৰ পৰা আমদানি হোৱা বোলে এটা কলা বুলি কোৱা হয় বা লিখিত ৰূপ আছে এই কথাটো আৰু হয়ও আমি যিখিনি জানো প্ৰথম কলকাতাতে আবৃত্তিয়ে বিশেষভাৱে প্ৰাধান্য লাভ কৰিছিলে আন্দোলন গঢ়ি উঠিছিলে আবৃত্তিক লৈ আৰু তেনেধৰণৰ বহু আবৃত্তিকাৰ বংগৰ কেইবাজনো আবৃত্তিকাৰ মই মানে নাম শুনিছো তাৰ ভিতৰত মই কেইগৰাকীমানৰ নাম উল্লেখ কৰিব বিচাৰিছো মাইকেল মধুসূদন শিশিৰ কুমাৰ ভাদুৰী কাজী নজৰুল ইছলাম শম্ভু মিত্ৰ আব্দুল কাছেম সব্যসাচী ঠিক তেনেকে হেৰিয়ান বিবিয়ান লুই ডিৰজিউ এনেধৰণৰ বহুখিনি বংগৰ আবৃত্তিকাৰৰ নাম আমি শুনিছো আৰু সেইসকলৰ অনুপ্ৰেৰণাতে আমাৰ অসমত তাৰপিছত কিছু আবৃত্তি মানে চৌকিন আবৃত্তিকাৰ বুলিয়ে ক'ম আবৃত্তি কলাক প্ৰতিষ্ঠা কৰিছে অসমত মই সেইসকলৰ নামো কম কিন্তু মই ভাবিছো এই প্ৰসংগতে মই অকণমান আমাৰ বনলতা সেন কবিতাটো অকণমান আমাৰ যদি শ্ৰদ্ধাৰ সদানন্দ গগৈ দাদা উপস্থিত আছে অকণমান শুনিব বিচাৰিম এই প্ৰসংগতে আছে নেকি বাৰু দাদা অকণমান আছো আপোনাৰ মুখত সেই কবিতাটো মই শুনি বৰ ভাল পাইছিলো বনলতা সেন গতিকে মই অকণমান শুনিব বিচাৰিম যদি আপুনি মানে ইচ্ছা প্ৰকাশ কৰে ৰাইজেও ভাল পাব বুলি ভাবিছো বনলতা সেন এটা দুৰ্দান্ত ৰোমান্টিক কবিতা হয় 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 কওকচোন অকণমান গাই দিয়ক বনলতা সেন হাজার বছর ধরে আমি পথ হাঁটিতেছি পৃথিবীর পথে সিংহল সমুদ্র থেকে নিশীথের অন্ধকারে মালয় সাগরে অনেক ঘুরেছি আমি বিম্বিসার অসুখের ধূসর জগতে সেখানে ছিলাম আমি আরো দূর অন্ধকারে বিদর্ভ নগরে আমি ক্লান্ত প্রাণে চারিদিকে জীবনের সমুদ্র সফেন আমারে দুদণ্ড শান্তি দিয়েছিল নাতুরের বনলতা সেন সুলতার কবেকার অন্ধকার বিদিশার নিশা মুক্তার শ্রাবস্তির কারুকার্য অতি দূর সমুদ্রের পর হাল ভেঙে যে নাবিক হারায় সে দিশা সবুজ ঘাসের দেশ যখন সে সুখে দেখে দারুচিনি দ্বীপের ভিতর তেমনি দেখেছি তারে অন্ধকারে বলেছি সে এতদিন কোথায় ছিলেন পাখির নীরের মতো সুখ তুলে নাতুরের বনলতা সেন সমস্ত দিনের শেষে শিশিরের শব্দের মতন সন্ধ্যা আছে দানার রৌদ্রের গন্ধ মুছে ফেলেছিল পৃথিবীর সব রং নিভে গেলে পাণ্ডুলিপি করে আয়োজন তখন গল্পের রং জোনাকের রং ঝিলমিল সব পাখি ঘরে আসে সব নদী ফুরায় জীবনের সব লেনদেন থাকে শুধু অন্ধকার মুখোমুখি বসিবার বনলতা সেন থ্যাংক ইউ রিজু অশেষ ধন্যবাদ ভাল লাগিলে খুব ভাল লাগিলে আপোনাৰ আচলতে
কবিতাৰ প্ৰতি যি অনুৰাগ, আপোনাৰ সেইদিনাখনি কবিতাটো মই পাঠ কৰা শুনিছিলো দেই, কবলৈহে হোৱা নাই। প্ৰতিধ্বনি বুলি কবিতা এটা যে, প্ৰতিধ্বনি প্ৰতীক্ষা বুলি, হয় হয়। গতিকে আপুনি শৰীৰ চৰ্চাবিদ হৈও যে কবিতাক লৈ আপুনি ইমান চিৰিয়াছ চৰ্চা কৰি আছে, খুব ভাল লাগে। ধন্যবাদ জনাইছো দাদা মোৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে। আকৌ ভৱিষ্যতলৈ আমি শুনিম নিশ্চয় আপোনাৰ আবৃত্তি। ধন্যবাদ। মই তাৰ পিছতে আহিছো, মই অকণমান এই প্ৰসংগতে আমাৰ এটা কথা ক'ব বিচাৰিম। আমাৰ দুলীয়াজান ক্লাবত মই আবৃত্তি শিকাওঁ। বহু ল'ৰা ছোৱালীয়ে তাত আবৃত্তি শিকি আছে, আৰু সেই তাত আমাৰ ৰবীন্দ্ৰনাথৰ দিৱসটো পালন কৰা হয়, ৰবীন্দ্ৰ জয়ন্তী। আৰু তাত আমাৰ ল'ৰা ছোৱালী বিলাকক আমি তেতিয়া কি হয়, প্ৰতিযোগিতা পতা হয়। ৰবীন্দ্ৰনাথৰ শিশু কবিতা কিছুমান আমি শিকাওঁ, কেতিয়াবা শিকাব লগা হয় বা চৰ্চা কৰা হয়। মই সেই তাৰে শিশু কবিতা এটা অকণমান আপোনালোকৰ আগত আওৰাই শুনাইছো। বাংলা কবিতা, রবীন্দ্রনাথের কবিতা, হারিয়ে যাওয়া। হারিয়ে যাওয়া। সত্য আমার মেয়ে, সঙ্গিনীদের ডাক শুনতে পেয়ে সিঁড়ি দিয়ে নিচের তলায় যাচ্ছিল সে নেমে, অন্ধকারে ভয়ে ভয়ে থেমে থেমে। হাতে ছিল প্রদীপ খানি, আঁচল দিয়ে আড়াল করে চলছিল সাবধানে। আমি ছিলাম সাথে, তারাই ভরা চৈত্র মাসের রাতে। হঠাৎ মেয়ের কান্না শুনে উঠে দেখতে গেলেন ছুটে। সিঁড়ির মধ্যে যেতে যেতে প্রদীপটা তার নিভে গেছে বাতাসেতে। শুধাই তারে, কি হয়েছে বামি? সে কেঁদে কইনি সে থেকে, হারিয়া গেছি আমি। তারাই ভরা চৈত্র মাসের রাতে ফিরে গিয়ে সাথে মনে হলেও আকাশ পানে সে। আমার বামির মতোই যেন অমনিকে এক মেয়ে, নীলাম্বরের আঁচল খানি ধীরে দীপশিখাতে বাজিয়ে একা চলছে ধীরে ধীরে। নিত্য যদি আলু যদি হঠাৎ যেত থামি, আকাশ ভরে উঠতে কেড়ে হারিয়া গেছি আমি। গতিকে এই প্ৰসংগতে মই অকণমান ময়ো সুবিধাটো ললো, অকণমান গাই শুনালো, গাবলৈ মন গৈছিলে। মই এই মুহূৰ্তত শিশু কবিতা অকণমান, দুটা শিশু কবিতা, আমাৰ অসমীয়া কবিৰ দুটা অসমীয়া শিশু কবিতা মই আপোনালোকৰ আগত গাই শুনাব বিচাৰিম। ভৱেন্দ্ৰনাথ শইকীয়াৰ এটা কবিতা, আমাৰ ল'ৰা ছোৱালীবিলাকক আমি যি ধৰণে আমি আবৃত্তিবোৰ শিকাওঁ তাৰে অকণমান মই আপোনালোকৰ আগত উল্লেখ কৰিব বিচাৰিছো। এটা কবিতা মহাৰাণী, তেওঁলোকে খুব ভাল পায়, আৰু বিভিন্ন ধৰণৰ মানে বিভিন্ন ধৰণৰ মডুলেশ্যন থকা কবিতাবিলাক তেওঁলোকক শিকাওঁ। সেইখিনি আমি চৰ্চা কৰা সকলে গম পাই বাৰু, মই দুই এটা গাই শুনাম। আমাৰ ঘৰত ইমান মেকুৰী এজনী আছে, মৰম কৰিলে তাইৰ নেজডালে এনেকে এনেকে নাচে। দেখিবলৈ তাই অকণমানি, নামটো আকৌ মহাৰাণী। চকীত বহে, বিচনাত শুৱে, লেপ চাপি লয় গাত, ভজা মাছ আৰু গাখীৰ নহলে খাবলৈ নোৱাৰে ভাত। ইমান যে তাই দিগদাৰি কৰে, মোৰ পিছে পিছে ঘূৰিয়েই ফুৰে। মই পঢ়িবলৈ চকীত বহিলে টেবুলত উঠে তাই, মই কিবা কিবি পঢ়িব খুজিলে তাই ইংৰাজী গান গায়। টুকুৰা ঊলেৰে চুৱেটাৰ গুঠে, দেখিলেই মোৰ বৰ খং উঠে। মোৰ ঊলখিনি তাই কিয় লব, লৈ লওঁ মই থাপ মাৰি। তাই আকৌ গৈ মাক লগাবগৈ মিউ 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 কৰি। লগালেনো বাৰু কিডাল হব, মাইনো মোক কিটো কব। তোৰ কথা শুনি মাই কেতিয়াবা যদি গালি পাৰে মোক, চাবিচোন তই এয়া কাঞ্চুলো কেতিয়াও নামাতো তোক। এনেধৰণৰ কবিতাবিলাক যেতিয়া শিকাওঁ ল'ৰা ছোৱালীবিলাকক খুব ভাল পায় তেওঁলোকে, আৰু আবৃত্তিৰ প্ৰতি তেতিয়া আগ্ৰহী হয়। আৰু সেই ধৰণে আমাৰ কি হয়, তেওঁলোকক আবৃত্তিৰ মাধ্যমেৰে আকৌ বিভিন্ন ধৰণৰ প্ৰসংগলৈ টানি অনা হয়। আৰু এটা অকণমান গাই শুনাম। মাইৰ পিঠা, আমাৰ মাক বিলাকেতো প্ৰত্যেকে পিঠা মানে বিহুতটো পিঠা ভাজে, গতিকে সেইটোক লৈ পেলাই এজন কবিয়ে কবিতা লিখিছে, মৃত্যুদেৱ মহন্তৰ কবিতা। বুইছা দেউতা, কালি মোমাৰ ঘৰত পিঠা ভাজিছিল মায়ে ৰাতিয়ে পৰত। খোলাত মেলাহি কৰি মেলি গুৰি পিঠা, গুড় দিয়ে তিল দিয়ে মুঠে 3 টিপা। খৰিকাৰে মূৰ দাঙি দিয়ে লুটিয়াই, হেঁচি দিয়ে আলফুলে পিঠা হৈ যায়। এনেতে বুইছা মায়ে জপক জপক, টোপনি জালত পৰি কৰি খকমক, একো নিদি সুদা পিঠা ভাজি দিলে থৈ, মোমাই তেনেতে গৈ বহিল লাহেকৈ। মুখত দিয়েই বোলে উফ থু থু
থু থু থু তিল নাই গুড় নাই পিঠা থু থু উঠিল বুইছা হাঁহি মোৰ খিল খিল নকলো মোমাক কিয় নাই গুড় তিল কলে জানো মায়ে বাৰু পাব মোক ভাল কাৰ বাৰু টোপনিৰ নাই আহুকাল এতিয়া সেইটো এটা কবিতা মই অকনমান গাই শুনালো মানে খুব ভাল পাই ল'ৰা ছোৱালী বিলাকে আৰু এটা মই অকনমান গাই শুনাইছো উমলা গীত আমাৰ উমলা গীত লোক কবিতা এইবিলাকো আমি তেওঁলোকক চৰ্চা কৰা উমলা গীত বুঢ়াৰ আছিল এখন পাম হয়নে হয়নে হয় বিতুপন পামৰ নাম হয়নে হয়নে হয় পামত আছিল শিয়ালি খুৱা কৰে গধূলি কেকে হোৱা শুনি লাগে ভয় হয়নে হয়নে হয় ডাঙৰ এটা চিকা আছিল চিক 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 তাকে শুনি জেঠিয়ে কয় টিক 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 চিক চিক টিক টিক চিক চিক টিক টিক জেঠি চিকাই কয় হয়নে হয়নে হয় পামত আছিল কুকুৰা আঙুলিবোৰ বেকুৰা পামত আছিল কুকুৰা আঙুলিবোৰ বেকুৰা ইফালে কক সিফালে কক 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 কুকুৰাই কয় হয়নে নহয় এটা বুঢ়াৰ আছিল পামত আছিল বুঢ়াৰ আছিল পামত হাঁহ সেইটো থাকি গ'ল বাৰু অকনমান পেক 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 সেইটো থাকি গ'ল যি কি নহওক এই যে পেক 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 কৈছে বা কক 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 কৈছে এইবোৰ হৈছে এক্সাৰচাইজ এটা এইটো হ'ল ডিঙিৰ এক্সাৰচাইজ পেক 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 বুলি কোৱাৰ লগে লগে সেইটো হ'ল ওঠৰ এক্সাৰচাইজ বা মুখৰ ভিতৰ এক্সাৰচাইজ গতিকে এনেধৰণৰ লক্ষ্য আগত ৰাখিও আমি কিছুমান কবিতা ল'ৰা ছোৱালীবিলাকৰ কাৰণে নিৰ্বাচন কৰো আৰু তেওঁলোকক আমি সেই ধৰণে আবৃত্তিৰ মাধ্যমেৰে আমি লৈ গৈ থাকো ঠিক তেনেকৈ এতিয়া সেই ল'ৰা ছোৱালীবিলাকেনো আচলতে কিয় আবৃত্তি শিকিব লাগে তাৰ প্ৰসংগত মই দুষাৰ বাক্য কওঁ যদি দেৰি হোৱা নাই দেই মাত্ৰ দুটা বাক্য কম দেৰি হৈছে নি বাৰু নাই আপুনি কৈ যাওক ভাল লাগিছে বহুত গুৰুত্বপূৰ্ণ কথা আছে হয় হয় ধন্যবাদ এতিয়া ছাত্ৰ ছাত্ৰীসকলক যদি আমি কিহৰ কাৰণে সৰুৰে পৰা আচলতে আবৃত্তি শিক্ষাৰ প্ৰতি আকৃষ্ট কৰো বা তেওঁলোকক আমি কিয় কওঁ যে তোমালোকে আবৃত্তি শিকিব লাগে আবৃত্তি এটা শিক্ষণ কলা কিয় শিক্ষণ কলা এতিয়া প্ৰথম কথা হ'ল আমাৰ কবিতাবিলাক অসমীয়া কবিতাবিলাক আমি চৰ্চা কৰা হয় আমাৰ অসমীয়া বহু যুগৰ কেইবা যুগৰ কবিতাসমূহ আমি ল'ৰা ছোৱালীক পদ্ধতিগত শিক্ষাত চৰ্চা কৰোৱা হয় আৰু সেই কবিতাৰ লগতে প্ৰয়োজনীয় ব্যাকৰণখিনিও তেওঁলোকক দিয়া হয় আবৃত্তি মানে পাঠ্যক্ৰমত দিয়া আছে সেইখিনিও চৰ্চা কৰোৱা হয় আৰু বহু কবিৰ জীৱনীবিলাক তেওঁলোকক পৰীক্ষাত লিখিব লগা হয় জীৱনীবিলাক তেওঁলোকে পঢ়িব লগা হয় এতিয়া জ্যোতিপ্ৰসাদৰ জীৱনী পঢ়িব লগা হয় নৱকান্ত বৰুৱাৰ জীৱনী পঢ়িব লগা হয় ঠিক তেনেকৈ মিত্ৰদেৱ মহন্তৰ বা বিষ্ণু ৰাভাৰ বা নিৰ্মল প্ৰভা বৰদলৈ এইসকল যিসকল মহান মনীষী আমাৰ সেইসকল ব্যক্তিৰ জীৱনীবিলাক তেওঁলোকে পঢ়ি পৰীক্ষাত লিখিব লগা হয় আবৃত্তি শিক্ষাত তেতিয়া কি হয় সেই মনীষীসকলৰ বিষয়ে আমাৰ কনভেন্টত পঢ়া ল'ৰা ছোৱালী হলেও গম পাই যায় খুব সাংঘাতিক ধৰণে নাজানিলেও কিছুমান কথা জানে এটলিষ্ট জ্যোতিপ্ৰসাদ বুলি ক'লে এটলিষ্ট ক'ব পাৰিব জ্যোতিপ্ৰসাদ কোন বা বিষ্ণুৰাভা কোন বা শংকৰদেৱ কোন মাধৱদেৱ কোন ভূপেন হাজৰিকা কোন বা ভৱেন্দ্ৰনাথ শইকীয়া কোন নিৰ্মল প্ৰভা বৰদলৈ কোন এইখিনি কথা তেওঁলোকে জানি যায়গে মানে অসমীয়া সাহিত্যলৈ আধাৰ দি তেওঁলোক সোমাই যায়গে আৰু ভাষা চৰ্চাটো কৰা হয় আৰু ফলত কি হয় তেওঁলোকে খুব সুন্দৰকৈ কথা ক'ব পৰা হয় অসমীয়া ভাষা লিখিব পৰা হয় বা অসমীয়া ভাষাত সুন্দৰকৈ কথা ক'ব পৰা হয় পঢ়িব পৰা হয় আৰু পিছত লাহে লাহে তেওঁলোকৰ কি হয়গে সাধু কিতাপবিলাক পঢ়িবলৈ আৰম্ভ কৰে আমিও তেওঁলোকক পৰামৰ্শ দিওঁ যে তোমালোকে অসমীয়া সাধু কিতাপবিলাক আনি পেলাই পঢ়া তেতিয়া তেওঁলোকে কনভেন্টত পঢ়িলেও আমি ব্যৱহাৰিকভাৱে আমি এইটো প্ৰমাণ পাইছো যে ক্লাছ 2-3 ল'ৰা ছোৱালীও খুব সুন্দৰকে অসমীয়া সাধু কিতাপ পঢ়িব পৰা হয় এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুখন আমি পঞ্চতন্ত্ৰৰ সাধু আমি এইবিলাক আনিবলৈ কওঁ তেওঁলোকক পঢ়িবলৈ কওঁ সেইবিলাক পঢ়ি তেওঁলোকে সাধুবিলাক নিজে পঢ়ি পেলাই গম পায় মাক দেউতাকে চোতালত বহি শুনাইছে সেইটো বেলেগ কথা কিন্তু নিজেও পঢ়িব পাৰে বা পেপাৰখন কাকতখন পঢ়িবলৈ শিকে এই আবৃত্তি শিক্ষাৰ লগত জড়িত হোৱাৰ পাছত দেই এইটো আমি নিজে অভিজ্ঞতাৰ ভিত্তিত কোৱা কথা গতিকে তেওঁলোকে তাৰ উপৰি কি হয় আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি পৰম্পৰা কৃষ্টি সংস্কৃতি বা বুৰঞ্জী ইতিহাস এইবিলাক লৈ কবিতাবিলাক লিখা হয় কবিসকলে সেই গোটেই সমলখিনি তেওঁলোকে পাই যায় আবৃত্তিৰ মাধ্যমেৰে গোটেই কথাখিনি জানি যায়গে সংস্কৃতিৰ বিষয়ে জানি যায়গে পৰম্পৰাগত কথাখিনি জানি যায়গে কবিতাৰ মাধ্যমেৰে যিহেতু কবিতাবিলাক চৰ্চা কৰা হয় আবৃত্তি কৰা হয় সেই গোটেই কথাখিনি তেওঁলোকে জানি যায়গে তাৰ উপৰি তেওঁলোকৰ ব্যক্তিত্ব গঠনতো আবৃত্তিয়ে বিশেষ প্ৰভাৱ পেলায় কাৰণ আবৃত্তি চৰ্চা কৰিলে কণ্ঠটো প্ৰস্তুত কৰা হয় প্ৰথম বিভিন্ন মাধ্যমেৰে আৰু
কণ্ঠটো প্ৰস্তুত কৰাৰ ফলত কি হয় তাৰ পিছতে কি হয় তেওঁলোকৰ এটা সুন্দৰ সবল কণ্ঠৰ অধিকাৰী হৈ উঠে আৰু বিভিন্ন ৰসৰ কবিতাবোৰ আবৃত্তি কৰোঁতে কৰোঁতে কথা কোৱাৰ বিভিন্ন কৌশল আয়ত্ত কৰিব পাৰে তেওঁলোকে আৰু যিকোনো সাক্ষাৎকাৰ বা মঞ্চত বা মাইক্ৰফোন এটা লৈ কথা কওঁতে খুব সুন্দৰকে তেওঁলোকে নিজৰ বক্তব্য দাঙি ধৰি শ্ৰোতা দৰ্শকৰ হৃদয় জয় কৰিব পাৰে সক্ষম হ'ব পাৰে বা আজিকালি এতিয়া অনলাইন মিডিয়াবিলাকত এতিয়া অনলাইন এতিয়া আমাৰ ইলেক্ট্ৰনিক মিডিয়াবিলাকত বহুত সুযোগ সুবিধা আছে মানে কণ্ঠশিল্পীৰ কাৰণে মানে এংকৰ প্ৰয়োজন হয় বা নিউজ ৰিডাৰ বাতৰি পঢ়োতাৰ প্ৰয়োজন হয় বা বিভিন্ন অনুষ্ঠানৰ আঁত ধৰাৰ বাবে প্ৰয়োজন হয় গতিকে এনেধৰণৰ কামবিলাক আবৃত্তি শিকাৰ ফলত খুব সহজ হৈ পৰে তেওঁলোকে প্ৰফেশ্যন হিচাপে পিছত তেতিয়া তেওঁলোকৰ প্ৰফেশ্যনেল মানে দিশত তেওঁলোকৰ সহায়ক হয় মানে আবৃত্তি শিক্ষাটো আৰু তেওঁলোকৰ কি হয় আবৃত্তি কৰোঁতে কৰোঁতে বহুত শব্দ ভাণ্ডাৰ বৃদ্ধি হয় এতিয়া কবিতাবিলাকত আমাৰ যিবোৰ শব্দ তেওঁলোকে পাই গৈ থাকে সৰুৰে পৰা সেই শব্দবিলাকৰ অৰ্থবোৰ তেওঁলোকে জানি যায় আমি বুজাই দিওঁ এইটো কি এইটো শব্দ মানে অৰ্থটো কি তাৰ মিনিংটো কি সেই শব্দটো তেওঁলোকে মনত ৰাখি লয় ঠিক আবৃত্তি নিশিকিলে ইংলিছ মিডিয়ামত পঢ়া ল'ৰা এজনে হয়তো ইমানখিনি শব্দ অসমীয়া শব্দ নাজানিব বা সেইখিনি তেওঁলোকৰ ভাণ্ডাৰ নহ'ব বৃদ্ধি নহ'ব গতিকে আবৃত্তি শিকাৰ ফলত কি হ'ল শব্দ ভাণ্ডাৰ বৃদ্ধি হ'ল তেওঁলোকৰ খুব সুন্দৰকৈ কথা ক'ব পৰা হ'ল সাহসী হৈ উঠিলে হেজিটেশ্যন নাইকিয়া হয় মানে যিটো সংকোচবোধ একেবাৰে নাইকিয়া হৈ যায় তিল মানুহ নাইকিয়া হয় আৰু মানে এগৰাকী মানে বাকপটু ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে ভৱিষ্যতলৈ বাকপটু মানে কথা ধুনীয়াকে কৈ মানুহ আকৰ্ষণ কৰিব পাৰে একদম হলহলীয়াকে কোনো খোকোজা নলগাকৈ কথা কৈ থাকিব পাৰে সেই কোৱালিটিটো গ্ৰ' হয় নিজে নিজে গ্ৰ' হয় আবৃত্তি কলাৰ চৰ্চা কৰোঁতে কৰোঁতে সাধনা কৰোঁতে কৰোঁতে তাৰোপৰি তেওঁলোকৰ সৃষ্টিশীল এটা মন গঢ়ি উঠে কল্পনা শক্তি বৃদ্ধি পায় বোধ শক্তি বৃদ্ধি পায় এনেধৰণৰ বহুত তেওঁলোকৰ প্লাছ পইণ্ট আহে আৰু আবৃত্তি শিকাৰ ফলত আমি এইটো অনুভৱ কৰিছো যে গানো খুব ভালকে গাব পৰা হয় মানে গানটো নিশিকিলেও কিছুমানক আমি দেখিছো আবৃত্তি শিকাৰ পিছত শুনিয়ে খুব সুন্দৰকে মানে তাৰ তাল মান ৰক্ষা কৰি গানটো গাব পৰা হয় বা নাটকত খুব সুন্দৰ মানে লাভৱান হয় কাৰণ নাটকৰ সংলাপ থ্ৰ' কৰিব লগা হয় সংলাপ দলিওৱা কাৰ্যত আবৃত্তিৰ যিটো আমাৰ শিক্ষা দিয়া হয় তাত খুব সুন্দৰভাৱে তেওঁলোকে সক্ষম হয় অতি সহজে তাৰপিছতে আকৌ এগৰাকী এংকৰ হিচাপে তেওঁলোকে খ্যাতি লাভ কৰিবগৈ পাৰে ভৱিষ্যতলৈ বা ঘোষিকা হিচাপে বা বাতৰি পঢ়োতা হিচাপে তেওঁলোকে গোটেইখিনি দিশত তেওঁলোকে মানে লাভৱান হয় আবৃত্তি শিকিলে ল'ৰা ছোৱালীবিলাকে সৰুৰে অৱস্থাৰ পৰা যদি আবৃত্তি শিকে গতিকে ক'বলৈ গ'লে আবৃত্তি শিক্ষা এটা দীঘলীয়া প্ৰচেষ্টাৰ মাজেৰে সম্ভৱ হয় আৰু আবৃত্তি শিক্ষাত কণ্ঠৰ চৰ্চা শব্দৰ চৰ্চা সাধনা কণ্ঠৰ সাধনা শব্দৰ সাধনা আৰু মানে ধ্বনিৰ সাধনা ছন্দৰ সাধনা কণ্ঠৰ সাধনা শব্দৰ সাধনা ছন্দৰ সাধনা কৰা হয় মেইনলি ছন্দ মানে কবিতাৰ সাধনা কৰা হয় কণ্ঠৰ সাধনা কৰা হয় আৰু ছন্দৰ সাধনা কৰা হয় গতিকে এই গোটেই কথাখিনিলে লক্ষ্য ৰাখি আমি ক'ব পাৰিম যে আবৃত্তি এটা অত্যন্ত প্ৰয়োজনীয় কলা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু আবৃত্তিৰ কেইবাটাও দিশ আছে কবিতাক জনমানসত প্ৰতিষ্ঠা কৰাটো আবৃত্তিয়ে বিশেষভাৱে সহায় কৰে এটা শক্তিশালী ভূমিকা পালন কৰে ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্ব গঠনতো আবৃত্তিয়ে বিশেষভাৱে সহায় কৰে আৰু নিজেও এগৰাকী ভাল আবৃত্তিকাৰ বা অন্যান্য দিশত সহায় হোৱাকে লাভৱান হয় বা বোধ শক্তিটো যিহেতু বাঢ়ি যায় কবিতা লিখিবলৈও তেওঁলোকে অনুপ্ৰেৰণা পায় আবৃত্তি কলাৰ লগত জড়িত হৈ থাকোতে মোৰ নিজৰ ক্ষেত্ৰতে সেইটো হৈছে কাৰণ মই প্ৰথমতে কবিতা লিখা নাছিলো মই যেতিয়া আবৃত্তি কলাৰ লগত জড়িত হলো বহুত কেইবা বছৰ জড়িত হোৱাৰ পাছত কবিসকলৰ কবিতাবোৰ আবৃত্তি কৰোঁতে কৰোঁতে মোৰ কবিতা লিখিবলৈ মন গ'ল আৰু তাৰ পিছতহে মই কবিতা লিখাৰ কাম আৰম্ভ কৰিলো আৰু তেতিয়াৰ পৰাহে মোৰ অভ্যাস এটা গঢ়ি উঠিলে কবিতা লিখাৰ আগতে কিন্তু মই কবিতা লিখা নাছিলো গতিকে এইটো এটা কম যে কবিতা লিখাৰ ক্ষেত্ৰতো আবৃত্তিয়ে সহায় কৰে কাৰণ হৃদয়ংগম কৰোঁতে কৰোঁতে লোকৰ কবিতা কৰোঁতে কৰোঁতে হৃদয়ংগম নিজৰ কল্পনা শক্তি বাঢ়ি যায়গে বোধ শক্তি বাঢ়ি যায়গে আৰু তেতিয়া নিজেও সৃষ্টিশীল এটা কাম কৰিবলৈ কবিতা এটা লিখিবলৈ সক্ষম হৈ উঠে গতিকে আবৃত্তি কলাৰ এনেধৰণৰ বহুত যোগাত্মক দিশ আছে আৰু এই আবৃত্তি কলাক আমাৰ অতীতৰ যিসকল মহান মনীষী আবৃত্তিকাৰ সেইসকলে
আগভাগ লৈ তেওঁলোকে মানে আবৃত্তি কলাৰ লগত ঘনিষ্ঠভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ আবৃত্তি কলাক অলপ আগবঢ়াই নিছে সেইসকলৰ ভিতৰত মই কেইজনমান মহামনীষীৰ নাম উল্লেখ কৰিব বিচাৰিছো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই আবৃত্তি কৰিছিলে চন্দ্ৰকান্ত ফুকন ভূপেন হাজৰিকা ইখান বৰুৱা গৌতম প্ৰসাদ বৰুৱা প্ৰাঞ্জল শইকীয়া তপন দাস ডক্টৰ ৰমনজ্যোতি চৌধুৰী সৈয়দ ছাদুল্লাহ ডক্টৰ শান্তনা বৰদলৈ মলয়া গোস্বামী ৰফিকুল হুছেইন ৰাণা শৰ্মা আৰু তাৰোপৰি আমাৰ অভিনেতা জগতৰ অভিনয় জগতৰ আৰু মানে বহু কেইগৰাকী কিন্তু আবৃত্তি কৰে সেইসকলৰ নাম যতীন বৰা পৰা আদি কৰি সেইসকলৰ নাম মই নাই অনা মই জ্যেষ্ঠসকলৰ নাম কেইটা মই উল্লেখ কৰিছো তাৰোপৰি আমাৰ পদ্ধতিগত আবৃত্তি শিক্ষাৰ লগতো আকৌ আন কেইগৰাকীমান ব্যক্তি বিশেষভাৱে জড়িত আমি যিখিনি আমাৰ নলেজত আছে আমি যিখিনি জানো আমাৰ শ্ৰদ্ধাৰ ভূপেন চক্ৰৱৰ্তীৰ নাম আমি এই প্ৰসংগত ল'ব পাৰো আমাৰ শ্ৰদ্ধাৰ শান্তিছা বাইদেউ জুলিয়ানা বেগম বাইদেউ আমাৰ অৰুন্ধতী পদ্মপতি বাইদেউ আগৰ আমাৰ গোলাপ চন্দ্ৰ বৰা তেখেতে প্ৰয়াত তেখেতেও খুব আবৃত্তিৰ এখন কিতাপো গ্ৰন্থও প্ৰকাশ কৰিছে আৰু তেখেতো আছিলে খুব সুন্দৰ আবৃত্তি পৰিৱেশ গঢ়ি তোলা এজন মানে উদ্যমী ব্যক্তি আছিলে তেখেত আৰু তাৰ উপৰিও উপম শইকীয়া শ্ৰদ্ধাৰ উপম শইকীয়াই বহুত লাগি আছে আবৃত্তিৰ ক্ষেত্ৰখনৰ কাৰণে এতিয়া বিভিন্ন ধৰণে কাম কাজ কৰি আছে আৰু আমিও নিজেও এইসকলৰ পিছতে আমি নিজেও বহুত 2001 চনৰ পৰা বিভিন্ন ধৰণৰ আবৃত্তি পৰীক্ষা নিৰীক্ষা কৰি আছো বা লাগি আছো আৰু কিতাপো মই সেই ধৰণে পৰীক্ষা নিৰীক্ষা কৰি উলিয়াবলৈ চেষ্টা কৰিছো ভৱিষ্যতৰ দিনতো আবৃত্তি কলাক লৈ সচেতন হ'ম বুলি মই ভাবিছো আৰু কৰি যাম কাম ৰাজ্যৰ যদি মানে সহায় সহযোগ পাওঁ বা ৰাইজৰ যদি মৰম চেনেহ পাওঁ বা বিচাৰে যদি ৰাইজে মোক তেতিয়াহ'লে মই যিমানখিনি মোৰ আছে শক্তি সেই শক্তিৰে মই কাম কৰি যাম আবৃত্তি কলাৰ বাবে নৱপ্ৰজন্মক বাট দেখুৱাবলৈ চেষ্টা কৰিম আবৃত্তি কলা যে এটা মহৎ কলা সেই কথাটো প্ৰতিষ্ঠা কৰিবলৈ আবৃত্তিক বিভিন্ন ধৰণে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম মই ভৱিষ্যতৰ দিনত গতিকে মই পুনৰবাৰ মই মুম্বাই স্বৰ্ণ শাখালৈ সঁচাকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আপোনালোকে মোক এইখিনি মান্যতা দিয়াৰ বাবে আৰু ইমান সুন্দৰকে দুটাকে অনুষ্ঠান আয়োজন কৰি মোক যে আমন্ত্ৰণ জনাইছে মই সঁচাকে এই দিশটোত লাগিবৰ কাৰণে বেলেগ ধৰণে এটা শক্তি পাইছো আচলতে আবৃত্তি কলাৰ লগত লাগি থাকিবৰ বাবে আপোনালোকে মোক বেলেগ ধৰণৰ এটা শক্তি দিছে আচলতে সাহস দিছে মই সেই বুলিয়ে ভাবিছো আচলতে আৰু মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো আপোনালোকৰ এই নিমন্ত্ৰণ গতিকে মই চেষ্টা কৰি যাম আৰু আপোনালোকক নিশ্চয় লগ পাম মই অনাগত দিনত গতিকে ক'বলগীয়াখিনি এইখিনিয়ে আছে সময় যিহেতু বহুতখিনি গৈছে 1.5 ঘণ্টা হৈছে গতিকে মানুহৰ আমনিও লাগিব পাৰে মই ইমানখিনিয়ে কৈছো আৰু কোনোবাই যদি এই প্ৰসংগত কিবা ক'ব বিচাৰে বা কিবা এটা সুধিব বিচাৰেও মই অনুৰোধ জনাইছো কোনোবাই ইচ্ছা কৰিলে আমাৰ সদস্যসকলে সুধিব পাৰে তেখেতক ইমান সুন্দৰকৈ তেখেতে বৰ্ণনা কৰিলে আমি বহুত উপকৃত হৈছো শুনি বহুত নজনা কথা জানিছো মই এটা বৰ সুন্দৰ আলোচনা হ'ল ৰিজুমণি বৰ সুন্দৰ আলোচনা মানে বহুত উপকৃত হলো বহুত এটা দিশ নজনাকে আছিলো আবৃত্তি যদিও শুনি থাকো অতি সুন্দৰ অনুষ্ঠান বহুত জানিব পাৰিলো আৰু আগলৈকো তোমাক আমি বিচাৰিম মই ভাবিছো দেই আমি শিকিব লগা আছে এতিয়াও কিন্তু মোৰ এটা কুৱেশ্যন আছে স্কুলীয়া মানে কি তুমি দুখনমান মানে আবৃত্তিৰ মিটিং মই উপভোগ কৰিছো তাত কিছুমান কথা ওলাইছিল তাৰ ভিতৰত হ'ল স্কুলীয়া পাঠ্যক্ৰমত আবৃত্তিক এটা বিষয় হিচাপে শিক্ষা দিয়াৰ কিবা পদক্ষেপ লৈছা নেকি তোমাৰ ফালৰ পৰা বা আবৃত্তি সংগঠনে অকমান জানিব বিচাৰিছো নিশ্চয় বাইদেউ এই প্ৰসংগত আচলতে স্কুলীয়া পাঠ্যক্ৰমত কলেজত ইউনিভাৰ্চিটিত আমাৰ মোৰকে আচলতে মোৰ গুৰু আছেতো শান্তিছা শইকীয়া বাইদেউ গতিকে তেখেতক মই অভাৰটেক কৰি পেলাই যাবও নোৱাৰো পতককে গতিকে তেখেতৰ দিহা পৰামৰ্শে কিছুমান কাম আচলতে কৰো কিন্তু কিতাপ কেইখন বাৰু মই নিজৰ চিন্তাৰে উলিয়াইছো কিন্তু সেই দিশত উপম শইকীয়াই কৰি আছে অকনমান লাগি আছে শ্ৰদ্ধা উপম শইকীয়াই আৰু বাইদেউহঁতৰ লগতো অকনমান আলোচনা বিলোচনা কৰিছে বুলি মই গম পাওঁ আৰু মোৰ লগতো এসময়ত আলোচনা কৰিছিলে তেখেতে আজি কিছুদিন অৱশ্যে কথা পতা নাই মই সেই সংক্ৰান্তত কিন্তু তেখেতে মোৰ লগত এসময়ত খুব আলোচনা কৰিছিল আৰু মোৰ দুলীয়াজানৰ যিটো শিক্ষা কেন্দ্ৰ সংগীত নৃত্যম তালেও তেখেত আহিছিলে আহি মোৰ ল'ৰা ছোৱালী বিলাকৰ মাজত তেখেতে এটা দিন কটাই গৈছিলে আৰু ময়ো তেখেতৰ লগত যথেষ্ট এই বিষয়ে আলোচনা কৰিছিলো আৰু তাৰপিছত বিষয়টো অলপ লোপ পাইছিলে মানে নহব বুলি কিবা এটা ইংগিত দিছিলে তাৰপিছত আজি আকৌ অলপ দিনৰ আগত মই এই কথাটো শুনিছো যে এইটো ফলপ্ৰসূ হব
গতিকে এইটো এটা আবৃত্তি কলাৰ বাবে এটা সুখবৰ আৰু যদি স্কুলীয়া পাঠ্যক্ৰমত এই বিষয়টো সন্নিৱিষ্ট হয় তেতিয়াহ'লে হয়তো আবৃত্তি কলাই আৰু প্ৰাধান্য লাভ কৰিব আৰু জনপ্ৰিয়তা লাভ কৰিব আৰু উপকৃত হ'ব ল'ৰা ছোৱালীবিলাক বুলি মই হৃদয়ংগম কৰোঁ এই ক্ষেত্ৰত মোৰ ক'বলগীয়া এইকণি তাৰমানে সমগ্ৰ অসমৰ যিমান আবৃত্তিকাৰ আছে বা অনুষ্ঠান আছে সকলোৱে এই ক্ষেত্ৰত সহযোগ আগবঢ়াব লাগিব ন দাবী হিচাপে ল'ব লাগিব তেতিয়া হ'ব তেতিয়া চবে সকলোৱে উপকৃত হ'ব তাৰমানে আচলতে যিসকলে মূল দায়িত্বত আছে মানে কমপ্লিট অথৰিটিটো তেওঁলোকে লাগি আছে তেখেতসকলে আহ্বান জনাব লাগিব আমুক আহক আপোনালোক আমি নিজে উপজাচি আপোনাৰ লগত আমি জড়িত হ'মগে বুলি ক'বলৈ নোৱাৰি পটককে তেখেতসকলে যদি ভাবিছে যে ৰিজুমণি শইকীয়া তামুলীয়া আবৃত্তি ক্ষেত্ৰখনত লাগি আছে অকণমান যদি তেখেতে মোক কয় যে ৰিজুমণি শইকীয়া আপুনি আহক বা তুমি আহা মই নিশ্চয় যাম কিয় নাযাম মই যিহেতু এই বিষয়টোৰ লগতে লাগি আছো মোক কিন্তু ক'লেহে মই যাব পাৰিম মইতো নিজে উপজাচি যাব নোৱাৰো আৰু যদি মোক সেইখিনি যোগ্যতা আছে বুলি ভাবে যদি কয় মই নিশ্চয় যাম যদি নাভাবে মই কেনেকে যাম মইতো যাব নোৱাৰো নিজে উপজাচি কিন্তু অন্তঃকৰণেৰে বিচাৰো হওক আমাৰ থ্ৰুৱেদি নহলেও কাৰোবাৰ থ্ৰুৱেদি হলেও হওক বিষয়টো উপস্থাপন হওক গতিকে আমাৰ এইটো এটা আমাৰ সদ্ভাৱ আছে বিষয়টোৰ কথাটোৰ প্ৰতি গতিকে মোক বিচাৰিলে মই নিশ্চয় যাম এইটো সঁচা কথা মোক খালি এতিয়ালৈকে তেনেকে মোক ব্যক্তিগতভাৱে কোৱা নাই এনেতো আমি সামাজিক মাধ্যমতহে কথাবোৰ দেখি আছো এনেকে প্ৰত্যক্ষভাৱে মিটিং এখন পাতিতো আলোচনা হোৱা নাই বা আবৃত্তিকাৰসকলক লগ লগাই পেলাইতো কথাটো আলোচনা হোৱা নাই হৈছে জানো নাই হোৱা গতিকে মই ভাবো সেইটোৱে সুধিছো আচলতে মই সেইটো সুধিছো যে ৰূপম শইকীয়াৰ মিটিং মই এটেণ্ড কৰিছো তেওঁ কৈছে কিন্তু তেওঁ সংঘবদ্ধ হোৱা মই দেখা নাই সমগ্ৰ অসমৰ মানে ইমূৰৰ পৰা সিমূৰলৈ মানুহখিনি আবৃত্তিকাৰখিনি সংঘবদ্ধ কৰা নাই মই আজি ক'বলৈ বেয়া যদিও কৈছো এষাৰ কথা মানে নিজৰ মাজতে বস্তুটো ৰাখি থব নালাগিব মানে অসমত যিসকলে আবৃত্তিক লৈ কাম কৰিছে বা আবৃত্তিক অন্তঃকৰণে গ্ৰহণ কৰি আবৃত্তি প্ৰচাৰ প্ৰসাৰৰ বাবে লাগি আছে সেইসকলক লৈ প্ৰত্যক্ষভাৱে এখন মিটিং এটেণ্ড কৰক মানে কণ্ডাক্ট কৰক সেই মিটিংখনত যদি মাতে মই নিশ্চয় যাম আৰু ময়ে নহয় হয়তো শান্তিছা বাইদেউহঁতক মাতিলেও যাব আৰু আলোচনা বিলোচনাৰ মাধ্যমে যদি আমি কিবা কাম কৰিব লগা হয় আমি নিশ্চয় কৰিম ডেফিনেটলি ঠিক আছে থেংক ইউ বহুত ধন্যবাদ দেই ধন্যবাদ ধন্যবাদ শ্ৰীমতী ৰিজুমণি শইকীয়া তামুলী ডাঙৰীয়ানী আপোনাৰ ইমান সুন্দৰ বহুমূলীয়া তথ্য গভীৰ এই পৰ্যালোচনাটিৰ বাবে আপোনাৰ বক্তব্যখিনিৰ পৰা কবিতা আৰু আবৃত্তি কলা সম্পৰ্কে আমি সকলোৱে আজি বহুখিনি কথাই জানিব পাৰিলো আৰু বিশেষকৈ আপুনি আনকি সৰু সৰু শিশুসকল বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আবৃত্তি কলাটো ইমান যোগাত্মক দিশৰে সুন্দৰকৈ শিকাই আনিছে আমি ভাবো ইয়াৰ পৰা ধাৰণা হয় যিয়ে তেখেতসকলক ভৱিষ্যতে ডাঙৰ হয় পাৰ্চনেলিটি বিল্ড আপৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিব যিটোৱে তেখেতসকলক এমপ্লয়মেণ্ট বা যিকোনো ক্ষেত্ৰতে এটা ইণ্টাৰভিউ এটা সাক্ষাৎকাৰত তেওঁলোকে উপস্থিত হৈ তাত তেওঁলোকে সুন্দৰকৈ উত্তৰ দিয়া এইবিলাক তেওঁলোকৰ পাৰ্চনেলিটি বিল্ড আপত তেওঁলোকে সহায় কৰিব এতিয়া আমি আপোনাৰ এই কথাখিনিৰ পৰাহে ইমানখিনি যে তাত গভীৰতা লুকাই আছে বুজি পালো এনে আমি আবৃত্তি সম্পৰ্কে সদায় আবৃত্তি নিজেও কৰো কেতিয়াবা আনতো শুনিছো কিন্তু তাৰ মাজত যে ইমানখিনি তথ্য গভীৰ কথা লুকাই আছে আজি আমি জানি খুব উপকৃত হলো আৰু ভৱিষ্যতেও আমি নিশ্চয় আপোনাক লগ পোৱাৰ বহুত আশা থাকিলে এই মঞ্চতে আমি নিশ্চয় আপোনাক আকৌ লগ পাম আকৌ আপোনাৰ এই সুন্দৰ সুন্দৰ কথাৰে আমিয়ে নহয় যিসকলে সকলোৱে শুনি আছে এই কথাবিলাক তেওঁলোকে কিমান আজি জ্ঞান লভিছে আৰু যিসকলক মই এতিয়া ইয়াত কৈছো যিসকলে এই প্ৰগ্ৰেমটো মিছ কৰিছে যিসকলে ইয়াত অনুপস্থিত আছে তেওঁলোকে আজি বহুত কথাই তেওঁলোকৰ বাবে থাকি গ'ল জানিবলৈ তেওঁলোকে নিশ্চয় উপস্থিত থকাটো ভাল আছিলে মোৰ মতে তথাপি আমি আছো বা সকলোৱে যিখিনিয়ে শুনিছে যিখিনি বাহিৰত যিখিনি আমাৰ দৰ্শক শ্ৰোতা সকল আছে তেখেত সকলো নিশ্চয় উপকৃত হৈছে বুলি মই দৃঢ় বিশ্বাস গতিকে আপোনাক আজি সঁচাকৈয়ে বহুত ধন্যবাদ জনাইছো আৰু আপুনি বহুত কষ্ট কৰিছে আবৃত্তিৰ ক্ষেত্ৰত বহুত চেষ্টা কৰিছে এই কলাটোক আপুনি প্ৰতিষ্ঠা কৰিবৰ বাবে বা মানুহৰ মাজলৈ টানি আনি কথাখিনি সকলোকে জ্ঞানখিনি দিবৰ বাবে এতিয়া সঁচাকৈয়ে আপোনাৰ এই কাৰ্য অতি প্ৰশংসনীয় আৰু আদৰণীয় আপুনি যাতে আগবাঢ়ি যায় আমাৰ অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ তৰফৰ পৰা আপোনালৈ বহুত শুভেচ্ছা থাকিল আমি আপোনাৰ সৈতে সদায় থাকিম আৰু ভাল লাগিছে আকৌ আপোনাক লগ পাম নিশ্চয় ধন্যবাদ জনাইছো মই এটা কথা অকমান সুধো এইটো ৰেকৰ্ডিং কৰা হৈছে ন অনুষ্ঠানটো নিশ্চয় হৈছে কিছুমানে মানে চাব বিচাৰিলে নিশ্চয় পাব
হয়, দেৱব্ৰত চক্ৰৱৰ্তী ডাঙৰীয়া আছে, তেখেততো কৰিয়ে আছে, তেখেত কাৰিকৰী দিশত থাকে, সদায় আমাক বহুতখিনি তাৰমানে যদি পিছত ফেচবুকত দিয়া যায় হয়তো এতিয়া নোচোৱা সকলেও চাব পাৰিব নিশ্চয় যদি নিশ্চয় ইচ্ছা প্ৰকাশ কৰে। হয় ঠিক আছে, হয় ধন্যবাদ জানিছো, ভাল লাগিলে। আপোনাৰো খুব উৎসাহমূলক মন্তব্য আগবঢ়াইছে মোৰ প্ৰতি, সুখী হলো। ধন্যবাদ। ক'বলগীয়া এইখিনি আপুনি ডিজাৰ্ভ কৰে, যিখিনি আপুনি, মই হয়তো কমেই কৈছো, আপুনি আৰু বহুতখিনি ডিজাৰ্ভ কৰে, সেইখিনি আপোনাৰ প্ৰাপ্তি নিশ্চয়। ভাল লাগিলে আৰু আগলে আকৌ লগ পাম তেন্তে। আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। এতিয়া আমি অনুষ্ঠানৰ শেষৰ পৰ্যায়লৈ আহিছো। আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ অসম সাহিত্য সভা মুম্বাই স্বৰ্ণ শাখাৰ মাননীয় সভাপতি ডাঙৰীয়ানী চুৰেয়া জাহান বাইদেউ আৰু সমূহ বিষয়ববীয়াসকল, আজীৱন সদস্যসকল আৰু আমাৰ কাৰিকৰী দিশটোত অতি সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে শাখাৰ প্ৰধান সম্পাদক শ্ৰীযুত দেৱব্ৰত চক্ৰৱৰ্তী ডাঙৰীয়া বিশেষভাৱে মই আহ্বায়িকা হিচাপে ধন্যবাদ জনালো। লগতে যিসকল শ্ৰোতা দৰ্শকে অনুষ্ঠানটিত থাকি আমাৰ সৈতে সহযোগ আগবঢ়ালে, তেখেতসকললৈ আমাৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিলো। প্ৰতিশ্ৰুতি থাকিল এনেকৈয়ে ন অনুষ্ঠানৰ মাদকতাৰে আমি পুনৰবাৰ লগ হ'ম এই একেই মঞ্চতে ভৱিষ্যতৰ দিনবোৰতো। এতিয়া আজিৰ অনুষ্ঠানৰ শেষত মই ডেইজী বৰগোহাঁই সকলোৰে পৰা বিদায় মাগিছো। কিবা ভুল ভ্ৰান্তি হলে সকলোৱে যেন ক্ষমা কৰে। আৰু শেষত এতিয়া আমাৰ প্ৰধান সম্পাদকে জাতীয় সংগীতৰ এটি অডিঅ' উপস্থাপন কৰিব। তাৰ বাবে সকলোকে থিয় হৈ তেখেতসকলৰ মাইক্ৰফোনসমূহ মিউট কৰি সন্মুখৰ লেপটপ বা মোবাইলৰ স্ক্ৰীনখন মুখৰ সন্মুখত এডজাষ্ট কৰি লৈ ইচ্ছা অনুসৰি জাতীয় সংগীতটো গাবলৈ অনুৰোধ জনালো। ধন্যবাদ। শুভৰাত্ৰি ৰিজু। দাদা